এক্সাৰচাইজ 6.2 ইতিমধ্যে আমি 4 নম্বৰকে কৰিলোঁ এতিয়া 5 নম্বৰটো আৰম্ভ কৰিছোঁ 5 নম্বৰ তোমালোকৰ দিছে স্ক্ৰীনত চোৱা আৰু তোমালোকে লগতে কিতাপখনো উলিয়াই লোৱা চিত্ৰ 6.20 মানে এই চিত্ৰটো কথা কৈছে ইয়াত DE সমান্তৰাল OQ এইটো D দেই DE সমান্তৰাল OQ এইডাল সমান্তৰাল তাৰপিছত কৈছে কি DF সমান্তৰাল OR দেখুৱা যে EF মানে এইডাল EF ডাল QR ৰ লগত সমান্তৰাল এইডাল সমান্তৰাল কেতিয়া হ'ব যেতিয়া ইহঁতৰ ৰেচিঅ অৰ্থাৎ আমি কি দেখাব লাগিব আমি দেখাব লাগিব PE এই বাহুডালৰ এই অংশটো PE ডিভাইডেড বাই EQ মানে ইয়াৰ যেটো অনুপাত এই অনুপাতটো ইকুৱেলছটোৰ ইটো বাহু PF তাৰ ওপৰৰ খণ্ডটোৰ লগত তলৰ খণ্ড FR তাৰ যেটো অনুপাত হ'ব এই অনুপাত দুটা যদি সমান দেখাব পাৰো আমি হয়নে চিত্ৰটো চাই গম পাইছো এই অনুপাত দুটা যদি আমি সমান দেখাব পাৰো তেনেহলে আমি থেলছৰ বিপৰীত উপপাদ্যৰ মতে আমি লিখি দিম কি বুলি EF সমান্তৰাল QR তেনেহলে আমাৰ টাৰ্গেট কি হ'ব লাগিব আমি এই অনুপাত দুটা আমি সমান দেখাব লাগিব ঠিক আছে তাৰ কাৰণে আমাৰ নিশ্চয় কিবা দিয়া আছে এইবোৰ দিয়া আছে DE সমান্তৰাল OQ যদি আমি ভালকে চাও ঠিক আছে মই কিনি মুহাই দিছো ইয়াত যদি মই ভালকে চাও যে ইয়াত এই ত্ৰিভুজটো এটা ত্ৰিভুজ আছে এনেকুৱাকে আছে ত্ৰিভুজ এটা মই দেখিছা এই ত্ৰিভুজটো এনেকৈ আছে এই ত্ৰিভুজটো অৰ্থাৎ POQ এইটো ত্ৰিভুজ মই এইটো বাহিৰলৈ উলিয়াই আনিছো দেই আৰু এনেকৈ আছে ED এডাল ED এটা ত্ৰিভুজ এইটো তোমালোকে এইটো মন কৰিবা আৰু এটা ইফালে আছে এনেকৈ আছে এইটো আছে তাৰপিছত এইটো O2 এইটো R2 আৰু ইয়াত DF ডাল দেখাইছে DF এনেকৈ আছে এইটো P2 ঠিক আছে এইটো জানো তো এই ত্ৰিভুজ দুটা যদি ভালকৈ চাওঁ আমাক কুৱেশ্যন দিয়া আছে DE প্যাৰেলেল OQ এইটো DE প্যাৰেলেল OQ তেনেহ'লে আমি এই ত্ৰিভুজটোত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি কি পাম PE বাই EQ ইকুৱেল টু PD বাই DO ঠিক আছে এটা আমি 1 নম্বৰ দিম আকৌ এই ত্ৰিভুজটো কৈছে আমাৰ কি DF প্যাৰেলেল OR তেনেহ'লে ইয়াৰ এই ত্ৰিভুজটোৰ ওপৰতো আমি যদি থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰোঁ কি হ'ব PD ডিভাইডেড বাই DO ইকুৱেল টু PF ডিভাইডেড বাই FR হয়নে তেনেহ'লে এই দুইটা অনুপাতৰ ক্ষেত্ৰত বস্তু কমন পাম এইটো PD বাই DO এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো পাম PD বাই DO এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো পাম গতিকে আমাৰ কি হ'ব তেনেহ'লে PE বাই EQ ইকুৱেল টু হ'ব কি PF বাই FR যিহেতু এইটো বস্তু কমন আহিব ক্লিয়াৰ হৈছে কমন আহিব তো আমাৰ সেইটো উলিয়াব লাগে প্ৰথম আমি কি লিখিম 5 নম্বৰটোত চিত্ৰত দিয়া আছে DE প্যাৰেলেল OQ এটা আমাৰ দিয়া আছে ঠিক আছে এটা আমাৰ দিয়া আছে এটাকে ত্ৰিভুজ এই ত্ৰিভুজ P আমি আর DE প্যাৰেলেল কি লৈছো OQ লৈছো গতি এই ত্ৰিভুজটো ল'ব লাগিব ত্ৰিভুজ PQO থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি পাওঁ নহলে PE ডিভাইডেড বাই EQ ইকুৱেল টু PD ডিভাইডেড বাই DO এটা আমি 1 নম্বৰ দি থৈ দিম ঠিক আছে আৰু চিত্ৰত আকৌ দিছে DF প্যাৰেলেল OR দিয়া আছে এটাকে এই প্যাৰেলেল জোৰ ক'ত আছে কোনটো ত্ৰিভুজত আছে এই ত্ৰিভুজত আছে এটাকে POR ত্ৰিভুজ POR ত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি পাওঁ এবাৰ PD যেটা আমি PD লিখিছো ওপৰ আগত গতিকে PD লিখিব লাগিব ঠিক আছে বাৰু এই সাইডটো আমি পিছত লিখিম যেহেতু এইটো ৰাইট হ্যান্ড সাইডত আছে আমি পিছত লিখিম PF লেফট হ্যান্ড সাইডটো আগত লিখি লওঁ PF বাই FR ইকুৱেল টু কি হ'ব নহ'লে PD বাই DO এইটো চোৱা তোমাৰ 1 নম্বৰ লগত মিলি গ'ল ৰাইট হ্যান্ড সাইডটো এটাকে 1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ নহ'লে আমি যেটো ৰাইট হ্যান্ড সাইড কিটা একে হৈ গ'ল লেফট হ্যান্ড সাইড কি হ'ব সমান হ'ব PE ডিভাইডেড বাই
EQ is equal to PF FR এইটো বস্তু পালোঁ এতিয়া আমি চিত্ৰলৈ চাওঁ PE ডিভাইডেড বাই EQ এইটো ইকুৱেল টু হৈ গ'ল PF ডিভাইডেড বাই FR এইটো কেতিয়া হ'ব যেতিয়া হেলছে আমাক কি বুলি কয় বিপৰীত উপপাদ্যই এই ৰেচিঅ'কেইটা যদি দুটা বাহুৰ কি হয় এটা ত্ৰিভুজৰ দুটা বাহুৰ যদি অনুপাতকেইটা সমান হয় যেতিয়া এডাল ৰেখাৰে কাটিব হা ৰেখাডালে যেতিয়া কাটিব যেতিয়া দুডাল বাহু যেতিয়া কাটিব এই ছেট কৰা বা কটাকটি কৰা বিন্দুকেইটাত প্ৰতিটো বাহুৰ খণ্ডকেইটাৰ অনুপাত যদি সমান হয় তেনেহ'লে এই ৰেখাডাল তেনেহ'লে কাৰ লগত সমান্তৰাল হ'ব ত্ৰিভুজটোৰ তৃতীয় বাহু হয়নে তৃতীয় বাহুৰ লগত সমান্তৰাল হ'ব লাগিব এতেকে কি লিখিম মই স্কুল আইজনে চাওঁ এতেকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে হয়নে থেলছৰ বিপৰীত উপপাদ্যৰ মতে কি হ'ব তেনেহ'লে EF পেৰেলেল কি হ'ব তেনেহ'লে QR এইটো প্ৰমাণিত মই স্ক্ৰীনত নোযোৱাৰ কাৰণে মই এটা লেপা টেপাকৈ লিখি দিছোঁ দেই প্ৰমাণিত এইটো ঠিক আছে মই তোমালোকে অংকটো বুজি পাইছা একেবাৰে সহজ আমি এই ত্ৰিভুজটোৰ দুটা বাহুৰ অনুপাত সমান দেখাই দিলে আমি ক'ব পাৰিম যে দুটা বাহুৰ যিকেইটা বিন্দুত কটাকটি কৰিছে ঠিক আছে এইডালে EF ডালে দুটা বাহুৰ ত্ৰিভুজটোৰ দুটা বাহুৰ যিকেইটা বিন্দুত কটাকটি কৰিছে মানে E আৰু F ত কটাকটি কৰিছে তেনেহ'লে কি হ'ব E আৰু F ত যদি বাহুকেইটাৰ অনুপাত সমান হয় এইটা অনুপাত সমান তেনেহ'লে এই ৰেখাখণ্ডডাল তেনেহ'লে কি হ'ব লাগিব ত্ৰিভুজটোৰ তৃতীয় বাহুৰ লগত সদায় পেৰেলেল হ'ব লাগিব সেইটোৱে কথা 5 নম্বৰটো ইয়াতে শেষ কৰিছোঁ কুৱেশ্যন নম্বৰ 6 টো আৰম্ভ কৰিছোঁ এক্সাৰচাইজ 6.2 আমি কৰি আছোঁ 6 টোত তোমালোকৰ চিত্ৰ এটা দিছে এইটো চিত্ৰত কৈছে কি যে ABC বিন্দু তিনিটা এইটো ABC এই বিন্দু তিনিটা ক্ৰমে এই বিন্দুটো আছে OP বাহুডালৰ ওপৰত বা ৰেখাখণ্ডৰ ওপৰত B বিন্দুটো আছে OQ ৰেখাখণ্ডৰ ওপৰত আৰু C বিন্দুটো আছে OR ৰেখাখণ্ডৰ ওপৰত তাৰপিছতে AB BC আৰু AC সংযোগ কৰাৰ পিছত এই ধৰণে এই বিন্দুবোৰ লোৱা হৈছে আচলতে যাতে AB ডাল AC নহয় AB ডাল পেৰেলেল হৈ আছে PQ লগত চিত্ৰটোত এনেকৈ দিছে তোমালোকক দেই প্ৰথমটো কণ্ডিশ্যন আমি কণ্ডিশ্যন দিছে AC ডাল পেৰেলেল হৈ আছে সমান্তৰাল হৈ আছে PR ৰ লগত এইকেইটা বস্তুৱে আমাক দি দিছে তো এইকেইটা লৈ আমাক দেখাবলৈ কৈছে যদি এনেকুৱা হয় তেনেহ'লে দেখুৱা যে BC ডাল পেৰেলেল সমান্তৰাল QR ৰ লগত এইটো আমাক প্ৰমাণ কৰিবলৈ কৈছে অৰ্থাৎ এইডাল BC QR তো আমি যদি এই চিত্ৰটো তিনি ভাগমান কৰি লওঁ মই কনচেপ্টটো তোমালোক বুজাই দিছোঁ তিনি ভাগ কৰিছোঁ ইয়াত দেখাই দিছোঁ প্ৰথমে তাৰপিছত আমি পিছত লিখিম ধৰি লোৱা এটা ত্ৰিভুজ এনেকৈ লৈছোঁ মই এই ত্ৰিভুজটো যিটো নাম POQ এইটো আৰু AB ডাল এনেকুৱা এইডাল AB ডাল পেৰেলেল হৈ আছে কাৰ লগত PQ লগত এই ত্ৰিভুজটো মানে গোটেই চিত্ৰটো মই পাৰ্ট কৰি দিছোঁ ঠিক আছে তাৰপিছতে আৰু এটা ত্ৰিভুজ এনেকৈ আছে তোমালোকে দেখিছা ঠিক এনেকৈ আছে দেই এইটোক নাম দিছে POR আৰু ইয়াত এই PR ডালৰ লগত এডাল পেৰেলেল আছে AC এনেকৈ আছে AC ঠিক আছে এইটো ত্ৰিভুজ এইটো আৰু একেবাৰে শেষত তলত এটা ত্ৰিভুজ আছে ভালকৈ চোৱা এইটো ত্ৰিভুজ লৈছোঁ মানে আৰু ত্ৰিভুজ আছে ইয়াত এই ত্ৰিভুজ আছে কিন্তু আমাক এই মেইন এই তিনিটাই লাগে ঠিক আছে এইটো হৈছে এইটো ইনটু OQR এতিয়া চোৱা ইয়াত এডাল ৰেখাখণ্ড এনেকৈ গৈছে এই ৰেখাখণ্ডডালে OQ কাটিছে B আৰু OR কাটিছে C এতিয়া এই বস্তুটো আমি দেখাব লাগে যে BC এইডাল BC এই QR লগত পেৰেলেল তোমালোকে গম পাইছা যে এইটো এটা ত্ৰিভুজ হয় ত্ৰিভুজৰ ভিতৰত এডাল ৰেখাখণ্ড আনডালৰ লগত সমান্তৰাল কেতিয়া হয় যেতিয়া আমাক থেলছৰ বিপৰীত উপপাদ্যই কয় যে এই BC ডাল এই QR লগত সমান্তৰাল হ'বলৈ হ'লে এই চিত্ৰটোৰ ক্ষেত্ৰত এইটো ৰেচিঅ' হ'ব লাগিব OB এইটো এই বাহুডালৰ এই খণ্ডকেইটাৰ অনুপাত OB বাই BQ ইজ ইকুৱেল টু হ'ব লাগিব কি OC বাই CR হয়নে কথাটো এইটো হয়নে এইটো যদি এইটো বস্তু আমি দেখাব পাৰোঁ অংকটো কৰি পিনি তেনেহ'লে আমি ডাইৰেক্ট ক'ব পাৰিম তেনেহ'লে এইটো ইমপ্লাইজ কি তেনেহ'লে থেলছৰ বিপৰীত উপপাদ্যৰ মতে যিহেতু এই ত্ৰিভুজৰ দুডাল বাহু দুটা অংশৰ অনুপাতবিলাক সমানুপাতিক বা সমান অনুপাতত আছে তেনেহ'লে থেলছে আমাক কি কয় তেনেহ'লে এই BC ডাল কি হ'ব লাগিব তেনেহ'লে এইটো হ'ব লাগিব এই BC ডাল তেনেহ'লে কি হ'ব লাগিব QR কি হ'ব লাগিব
পেৰেলেল হ'ব লাগিব হয়নে এইটো হ'লেহে এইটো হ'ব এইটো এই অনুপাত দুটা এইটো এটা অনুপাত যিটো আমি ফ্ৰেকশ্যনত লিখিছোঁ আৰু এইকেইটা আমি সমান বুলি কেনেকৈ দেখাম নিশ্চয় এইকেইটা সমান দেখাবৰ কাৰণে এইকেইটাত কিবা কিবি আমাৰ দিয়া আছে ইয়াত কি দিয়া আছে প্ৰথমতে এ বি এই চিটটো চোৱা এই ত্ৰিভুজটোত এ বি পেৰেলেল পি কিউ দিয়া আছে এ বি যদি পেৰেলেল পি কিউ হয় তেনেহ'লে আমি থেলছৰ উপপাদ্যৰ মতে কি ক'ব পাৰোঁ মই তোমালোক কৈছিলোঁ যদি পেৰেলেল হয় ৰেচিঅ' সমান হ'ব আৰু যদি ৰেচিঅ' সমান হয় তেনেহ'লে পেৰেলেল হ'ব ভাইচ ভাৰ্চা এটা কয় থেলছৰ উপপাদ্য যেতিয়া পেৰেলেল হ'ব তেতিয়া ৰেচিঅ' সমান সেইটো ক'ব থেলছৰ উপপাদ্য আৰু যেতিয়া ৰেচিঅ' সমান হ'ব তেতিয়া পেৰেলেল হ'ব এইটো হ'ব কি থেলছৰ বিপৰীত উপপাদ্য এতিয়া আমাৰ পেৰেলেল দিয়া আছে এ বি পেৰেলেল পি কিউ এইটো দিয়া আছে বাই কুৱেশ্যন তেনেহ'লে আমি কি লিখিব পাৰিম থেলছৰ উপপাদ্যৰ মতে এই চিত্ৰটোৰ কাৰণে কি লিখিব পাৰিম অ' এ এইফালৰ পৰা যদি মই চাওঁ অ' এ ডিভাইডেড বাই এ পি হ'বনে হ'ব এই বাহুডালৰ অংশকেইটাৰ অনুপাত ইডাল বাহুৰ মানে এ বিডালে যিকেইডাল বাহুক যিকেইটা বিন্দুত কটাকটি কৰিছে সেইকেইটা বিন্দুত তো অ' বি ইডাল বাহুৰ অ' বি এই অংশটো আৰু তাৰ পিছৰ অংশটো বি কিউ অনুপাতটো কি হ'ব সমান হ'ব এইটো আমি এক বুলি লিখি দিম এইটো চিত্ৰৰ পৰা আমি কি পাওঁ আকৌ এ চি পেৰেলেল দিয়া আছে এ চি পেৰেলেল পি আৰ এ চি পেৰেলেল পি আৰ তেনেহ'লে থেলছৰ উপপাদ্য আমাক কি বুলি ক'ব অ' এ যিহেতু অ' এইটো ওপৰত লিখিছোঁ ইয়াতো মই অ' এইটো ওপৰত লিখিম তেতিয়াহে মই বস্তুটো মিলাব পাৰিম বাই এ পি মিলি গ'ল এ পি ইকুৱেলটো কি হ'ব তেনেহ'লে যিহেতু এইফালৰ পৰা কৈছোঁ লিখিছোঁ ৰেচিঅ'টো ইডাল বাহুৰ ক্ষেত্ৰতো মই এইফালৰ পৰা লিখিব লাগিব এইফালৰ পৰা লেফ্ট হেণ্ড ছাইডৰ পৰা অ' চি বাই কি হ'ব অ' চি বাই চি আৰ হ'ব ইটো 2 নম্বৰ টুকুৰাটো তেনেহ'লে আমি এইটো 2 বুলি কৈ দিম এই কি দেখিলোঁ কমন আহিলে কি এই লেফ্ট হেণ্ড ছাইডৰ যিটো ৰেচিঅ' দুইটাৰ ক্ষেত্ৰত দুইটা চিত্ৰৰ ক্ষেত্ৰত এইটোৱে হওক বা এইটোৱে দুইটাৰ ক্ষেত্ৰত কমন আছে তেনেহ'লে আমি কি বুলি ক'ব পাৰিম 1 আৰু 2ৰ পৰা যিহেতু লেফ্ট হেণ্ড ছাইডকেইটা ইকুৱেল ৰাইট হেণ্ড ছাইডকেইটা কি হ'ব এইটো ৰাইট হেণ্ড ছাইড লাগিব অ' বি বাই ডি কিউ এইটো এতেকে 1 আৰু 2ৰ পৰা আমি কি কৰিম অ' বি বাই বি কিউ ইকুৱেলটো কি হ'ব অ' চি বাই চি আৰ এইটো যদি এই ৰেচিঅ'কেইটা সমানত আমি চিত্ৰটোত চাম এই ৰেচিঅ'কেইটাই কোনটো চিত্ৰৰ ক্ষেত্ৰত কি বুজাইছে আমি দেখিছোঁ এই ৰেচিঅ'কেইটাই এইটো চিত্ৰৰ ক্ষেত্ৰত কি বুজাইছে যে এই টুকুৰা আৰু এই টুকুৰা অনুপাত এই টুকুৰা আৰু এই টুকুৰা অনুপাতৰ সমান তেনেহ'লে এই অনুপাতবিলাক যেতিয়া সমান হ'ব তেনেহ'লে থেলছৰ বিপৰীত উপপাদ্য আমাক কি বুলি ক'ব বি চি তেনেহ'লে কি হ'ব লাগিব কিউ আৰৰ পেৰেলেল হ'ব লাগিব সেইটোৱে আমাক দেখাবলৈ গৈছে সেইটোৱে আমাৰ প্ৰুফ হৈ গ'ল বুজি পালা একেবাৰে চিম্পুল এতিয়া আমি গোটেই কনচেপ্টটো বুজি পালোঁ এতিয়া আমি লিখিম মই মোহাৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পৰা ঠিক আছে মোহাৰি দিছোঁ দেই এতিয়া ধুনীয়াকৈ আমি লিখিব লাগিব তোমালোকে এইবোৰ লিখিবা বিশেষ সূত্ৰ অংকন থাকিলে অংকন প্ৰমেয় এতিয়াতো অংকনো নাই মই মাত্ৰ তোমালোকক সমাধানটো দেখাই দিছোঁ তো তোমালোকে পৰীক্ষা লিখিবা যে এ বি আৰু চি বিন্দু তিনিটা চিত্ৰত এ বি আৰু চি বিন্দু তিনিটা ক্ৰমে ইমান অ' বি অ' কিউ আৰু অ' আৰৰ ওপৰত আছে যাতে এইটো আৰু এইটো তাৰপিছতে প্ৰিগাপ চেঞ্জ কৰি লিখিবা দেখুৱাব লাগে যে বি চি পেৰেলেল কিউ আৰ তাৰ পিছৰখিনি পৰা মই কৈছোঁ দেই প্ৰমাণ ঠিক আছে মই প্ৰমাণটোৰ পৰা কৈছোঁ প্ৰমাণ বা দেখুৱাব লাগে আৰু চিত্ৰত মই নীলা সিংহে কৈছোঁ বাৰু চিত্ৰত ঠিক আছে চিত্ৰত প্ৰথম ল'ম এ বি পেৰেলেল পি কিউ ঠিক আছে এ বি পেৰেলেল পি কিউ যদি পেৰেলেল হয় ডেট ইমপ্লাইজ কি দিব আমাক এইটো এনেকৈ আৰু এবাৰ লিখি দিওঁ এইটো এনেকৈ লিখিব পৰা চিত্ৰত দিয়া আছে এ বি পেৰেলেল পি কিউ দেই হ'ব এনেকৈ লিখিব পাৰিব অলপ বেলেগ ধৰণে লিখিব চিত্ৰত কাৰণ মানে নহ'লে বৰ্ডখনত নোজোৰে সেইকাৰণে মই চমুকৈ লিখিব বিচাৰিছোঁ দিয়া আছে এ বি পেৰেলেল পি কিউ যিটোৱে আমাক ইমপ্লাইজ কি দিব তেনেহ'লে এ বি পেৰেলেল পি কিউ হ'লে কি হ'ব অ' এ ডিভাইডেড বাই এ পি ইকুৱেল টু অ' বি বাই বি কিউ ঠিক আছে এনেকৈ লিখিব পাৰিবা ছাইডৰ ফালে লিখিবা থেলছৰ উপপাদ্যৰ মতে থেলছৰ উপপাদ্যৰ মতে ঠিক আছে এনেকৈ লিখিলেও হ'ব দেই ছাইডত এনেকৈ থেলছৰ উপপাদ্যৰ মতে চমুকৈ কিন্তু মোৰতো ভাল লগা নাই গতিকে মই আগৰ অংকবিলাক যেনেকৈ কৰিছিলোঁ মই এনেকৈ লিখিম ঠিক আছে নুজুৰিলেও উপায় নাই চিত্ৰত চাওঁ কি হয় নুজুৰিলে দেখা যাব চিত্ৰত প্ৰথম লিখিম এ বি পেৰেলেল পি কিউ দিয়া আছে ঠিক আছে দিয়া আছে এতেকে ত্ৰিভুজ কোন ত্ৰিভুজ অ' পি কিউ কাৰণ এই এ বি আৰু পি কিউডাল এই ত্ৰিভুজটোতহে আছে দুইডাল বাহু গতিকে আমি কি লিখিম এই ত্ৰিভুজ অ' পি কিউৰ ক্ষেত্ৰত
থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি পাম OA divided by AP equal to OB divided by BQ এইটো আমি এক দি থৈ দিম আকৌ দিয়া আছে AC parallel PR তেনেহ'লে AC আৰু PR কোনটো ত্ৰিভুজত আছে AC আৰু PR এই ত্ৰিভুজটো POR ঠিক আছে এইটো দিয়া আছে আমি সাইডত লিখিম যেহেতু দিয়া আছে যুক্তিটো এটিকে ত্ৰিভুজ কোনটো এবাৰ POR লিখিলে হ'ব বা ORP লিখিলে বা RPO লিখিলে হ'ব ত্ৰিভুজ আমি POR লিখো আগতে লিখিলো OPQ ন OPQ ঠিক আছে এবাৰ লিখিলো POR ৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি পাওঁ এবাৰ এই ত্ৰিভুজটো OA by AP OA টো মই আগত লিখিম এইফালৰ পৰা মই নিলিখো থেলছৰ উপপাদ্যটো মই এইফালৰ পৰা নিলিখো কেলে লিখো কাৰণ মই আগৰ এক নম্বৰটোৰ লগত মই 2 নম্বৰটো মই মিলাব লাগিব এক নম্বৰত মই আগত কি লিখিছো মানে ওপৰত কি লিখিছো OA লিখিছো OA ৰ পৰা মই আৰম্ভ কৰিছো গতিকে মই এইটো ৰেচিঅ' লিখোতেও OA ৰ পৰা আৰম্ভ কৰিব লাগিব OA by AP ইজ ইকুৱেল টু কি হ'ব যেহেতু এইফালৰ পৰা লিখিছো গতিকে ইডাল বাহুৰ ক্ষেত্ৰতো এইফালৰ পৰা লিখিব লাগিব ঠিক আছে OC by CR বা RC 2 নম্বৰ এতিয়া আমি 1 আৰু 2 যদি তুলনা কৰি চাওঁ কি দেখিলো এই বস্তুটো কমন আছে OA by AP ইয়াতো আছে OA by AP তেনেহ'লে লেফট হেণ্ড সাইড কিটা যদি সমান ৰাইট হেণ্ড সাইড কিটা কি হৈ যাব সমান হৈ যাব যেটো আমাক লাগে এটাকে 1 আৰু 2 পৰা পাওঁ বলে পাঠা হৈছে আৰু দেই কি পাওঁ তেনেহ'লে OB by BQ equal to OC by CR এইটো পাম এতিয়া আমি চিত্ৰটো চাব লাগিব যে এই ৰেচিঅ' দুটা যে সমান হ'ল কোনটো ত্ৰিভুজৰ ক্ষেত্ৰত ভালকৈ চাব লাগিব কোনটো ত্ৰিভুজ মই স্ক্ৰীনত আহিছে না চাই কোনটো ত্ৰিভুজৰ ক্ষেত্ৰত এই ত্ৰিভুজটো চোৱা এইটো মই নীলাই আকৌ এনেকৈ কৈ দিছোঁ আৰু মই ছেটিং কৰি দিছোঁ দেখিছানে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত OQR এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কি পালোঁ এতিয়া এই ৰেচিঅ'টো পালোঁ OB এইটো ওপৰত আছে OB by BQ এইডাল বাহু দুটা অংশৰ অনুপাতটো ইডাল বাহুৰ OC divided by CR ইডাল বাহুৰ দুইটা অংশৰ অনুপাতৰ সমান হ'ল আৰু এই অনুপাত দুটা যেতিয়া সমান হয় আমাক থেলছৰ বিপৰীত উপপাদ্য কি বুলি কয় যেতিয়া এটা ত্ৰিভুজৰ এডাল বাহুৱে বা এটা ৰেখাখণ্ডই বা এটা ৰেখাই ত্ৰিভুজটো দুটা বিন্দুত যদি কাটে তেনেহ'লে সেই বিন্দু দুটাত যদি কাটে তেনে দুইডাল বাহুৰ সেই বিন্দু দুটাত অংশকেইটাৰ যিটো অনুপাত হ'ব অনুপাতকেইটা কি হ'ব যদি সমান হয় ঠিক আছে যদি সমান হয় তেনেহ'লে কি হ'ব প্ৰদত্ত ৰেখাডাল বা বাহুডাল তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল হ'ব হয়নে যদি এডাল ৰেখা এটা ত্ৰিভুজৰ দুটা বাহুক দুটা বিন্দুত কটাকটি এনেদৰে কটাকটি কৰে যাতে বাহু দুডালৰ অংশকেইটাৰ অনুপাত সমানুপাতিক হয় তেনেহ'লে এই ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল বুলি কয় তেনেহ'লে আমি দেখিলোঁ কি পালোঁ তেনেহ'লে এইডালে BC ডালে এই ত্ৰিভুজটো দুটা বাহু কাটিছে দুটা বিন্দুত B আৰু C বিন্দুত কাটিছে আৰু যেতিয়া কাটিছে কটাৰ পিছত আমি দেখিছোঁ ইহঁতৰ এই খণ্ডকেইটাৰ অৰ্থাৎ OB by BQ ইয়াৰ যিটো অনুপাত সেই অনুপাতটো এইটো আৰু ইটো বাহুৰ খণ্ডকেইটাৰ যিটো অনুপাত সেই অনুপাত দুটা সমান তেনেহ'লে সমান যদি হয় তেনেহ'লে থেলছৰ বিপৰীত উপপাদ্য কি বুলি ক'ব এতেকে ইয়াত মই জুই বনাই মই চাওঁ এতেকে এইটো আমাক ইমপ্লাইজ কি দিয়ে তেনেহ'লে BC মই লিখিলোঁ শ্বৰ্টকে পেৰেলেল কি হ'ব তেনেহ'লে QR এতিয়া এই ৰেচিঅ'কেইটা সমান হ'ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত OB by BQ equal to OC by CR হ'ল আমি পালোঁ আৰু এইটো কেনেকৈ পালোঁ 1 আৰু 2 পৰা আমি পালোঁ তেনেহ'লে কি বুজায় তেনেহ'লে BC পেৰেলেল QR মানে ছাইডত লিখিব পাৰিবা থেলছৰ বিপৰীত এইখিনি মোহাই দিছোঁ থেলছৰ বিপৰীত উপপাদ্য মতে ঠিক আছে থেলছৰ বিপৰীত উপপাদ্য মতে এনেকৈ তোমালোকে লিখিব পাৰিবা এই তোমালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিবা থেলছৰ বিপৰীত উপপাদ্য মতে তো আমাৰ এইটোৱে প্ৰমাণ কৰিবলৈ কৈছিলে BC পেৰেলেল QR আমি এইটো প্ৰমাণ কৰিলোঁ দেখুওৱা হ'ল তো নিলিখিলেও হয় দেই সেইটো তো শেষত আমি
দেখুৱালোঁ এইটো সমাধান লিখিবলৈ মোৰ থাকি গ'ল অলপ লেপাটেপা হৈছে কাৰণ নহ'লে কি হৈছে এই বৰ্ডখনত মানে মোৰ নোজোৰে কিছুমান বস্তু মই তোমালোকক চমুকৈ দেখাবলগীয়া হৈছে এইটো মই শেষত দেখুৱালোঁ দেই আৰু মই ভাবিছোঁ তোমালোকে এইটো বুজি পাইছা যে আমি থেলছৰ উপপাদ্যটো আৰু থেলছৰ বিপৰীত উপপাদ্য দুয়োটাই আচলতে আমি ক'ত কেনেকৈ প্ৰয়োগ কৰিব লাগে তোমালোকৰ এই 4, 5 আৰু 6 এই তিনিটা অংক 4, 5, 6 নহয় 3, 4, 5, 6 গোটেইকেইটা অংক তোমালোকৰ একেধৰণৰ আছিলে তোমালোকে প্ৰেক্টিছ কৰিবা পাৰিবা তোমালোকক কি বুলি কৈছে উপপাদ্য 6.1 অৰ্থাৎ থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰি কৈছে প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু ঠিক আছে আমি ত্ৰিভুজ থাকোঁচোন ইয়াত এটা ত্ৰিভুজৰ কৈছে এটা ত্ৰিভুজ এটা আঁকো দেই যেতিয়া তোমালোকে ত্ৰিভুজ আঁকিবা সদায় কিন্তু একো যদি উল্লেখ নাথাকে বিষম বাহু ত্ৰিভুজ আঁকিব অৰ্থাৎ তিনিডাল বাহুৰ দৈৰ্ঘ্য বেলেগ বেলেগ হ'ব লাগে জ্যামিতিক ঠিক আছে গতিকে মই এটা বিষম বাহু ত্ৰিভুজ আঁকিবলৈ চেষ্টা কৰিছোঁ আৰু কৈছে কি এটা ত্ৰিভুজৰ নাম দি দিলোঁ আমি ABC ঠিক আছে ঘড়ী কাটাৰ বিপৰীত দিশত কৈছে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু ধৰি লোৱা এই AB বাহুৰ মধ্যবিন্দু যেনিবা X AB বাহুৰ মধ্যবিন্দু কৈছে এটা বাহু কৈছে না এটা বাহু AB বাহু লৈছোঁ তাৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডালে গতিকে মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখা বুলি ক'লে এনেকৈ আমি ৰেখাডাল এটা আঁকি ল'লোঁ এইডাল ৰেখাডালে ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় এইডাল যেনিবা XY দেই এই ৰেখাডাল XY AB বাহুৰ মধ্যবিন্দুৰে যোৱা এই ৰেখাডাল XY আৰু এইডাল কৈছে আন এডাল বাহু আমি চিত্ৰত দেখিছোঁ এইডাল বাহু আন এটা বাহুৰ বা তৃতীয় বাহুৰ সমান্তৰাল মানে আমাৰ ইয়াত XY সমান্তৰাল BC হৈ আছে চিত্ৰত BC হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক এই ৰেখাডালে তৃতীয় বাহু নে এইডাল কৈছে দেই তৃতীয় বাহুডালক দ্বিখণ্ডিত কৰে কৰা মানে কি সমানে দুভাগ কৰে অৰ্থাৎ এই পাৰ্টটো AY যিমান হ'ব আমি ধৰিছোঁ যেনিবা XY AC Y বিন্দু কাটিছে AY যদি 5 সেণ্টিমিটাৰ হয় মানে YCও কিমান হ'ব লাগিব 5 সেণ্টিমিটাৰ অৰ্থাৎ এই টুকুৰা আৰু এই টুকুৰা সমান হ'ব লাগিব মানে আমাক দেখাবলৈ কৈছে AY ইজ ইকুৱেল টু শেষত কি ওলাব লাগিব আমাৰ YC ওলাব লাগিব ঠিক আছে সেইটো কথা দেই তেনেহ'লে একেবাৰে সহজ ত্ৰিভুজটোৰ এটা বাহুৰ মধ্যবিন্দুৱে কৈছে XY ৰেখাডাল XY ৰেখাডাল কৈছে ত্ৰিভুজটোৰ আন এডাল বাহু বা দ্বিতীয়ডাল বাহু BC সমান্তৰাল যদি এনেকুৱা হয় তেনেহ'লে ত্ৰিভুজটোৰ তৃতীয় বাহু AC তেনেহ'লে XY সমানে দুভাগ কৰিব মানে AY ইকুৱেল টু YC আমি দেখুৱাব লাগে আমি কেনেকৈ লিখিম পৰীক্ষাত এইটো মই তিনিভাগ কৰি লৈছোঁ দেই তিনিভাগ কৰি লওঁ এনেকৈ আঁচ পাৰি আৰু মোৰ বৰ্ডখনত গোটেইখিনি নুজুৰিব সেইকাৰণে মই বাৰে বাৰে তোমালোকে কৈছোঁ মোৰ অলপ কষ্ট হয় লিখোঁতে সেইকাৰণে সৰু সৰুকৈ লিখিবলগীয়া হয় ঠিক আছে এবাৰ মই চাই লওঁ স্ক্ৰীণত আহিছে ন আমি কি লিখিম এটা ত্ৰিভুজ বুলি কৈছোঁ ইয়াত তোমাক ত্ৰিভুজৰ নাম দিয়া নাই একো দিয়া নাই হয় নাই চিত্ৰও দিয়া নাই গতিকে আমি কি কৰিব লাগিব ইয়াত কিন্তু আমি গোটেইখিনি কথা লিখি ল'ব লাগিব যে আমি কেনেকুৱা ত্ৰিভুজ আঁকিছোঁ ত্ৰিভুজটোৰ নাম কি চব লিখি ল'ব লাগিব তো আমি ত্ৰিভুজটোৰ নাম দিছোঁ ABC আৰু এইখিনি কি ধৰা হ'ল যিটো আমাক দিয়া নাই কুৱেশ্যনটোত একো ত্ৰিভুজৰ নাম একো নাই গতিকে আমি ধৰা হ'ল লিখিম ত্ৰিভুজ ABCৰ এটা ত্ৰিভুজ এটা বাহু কৈছে মধ্যবিন্দু AB বাহুৰ ওপৰ ৰেখাখণ্ডৰ চিন দিব পৰা ABৰ এনেকৈ দিব পৰা ABৰ মধ্যবিন্দু কুৱেশ্যনটোত মানে যেনেকৈ কথাখিনি লিখা আছে নহয় যেনেকৈ লিখা আছে তাকে নিজৰ ভাষাত লিখিব লাগে মধ্যবিন্দুটো কি আমাৰ X মধ্যবিন্দু Xৰ মাজেদি এইডাল কৈছে XY মাজেদি আৰু অলপ চক কৰি দিছোঁ মাজেদি যোৱা ৰেখাবোৰ লিখিব নালাগে মাজেদি যোৱা XY লিখি ওপৰ ৰেখা চিন দিলে হ'ল XY ACক ৰেখাখণ্ড ACক Y বিন্দুত ছেদ কৰিছে Y বিন্দুত ছেদ কৰিছে আৰু লগতে ছেদ কৰিছে যাতে আপোনালোকে লিখি দিয়া ছেদ কৰিছে যাতে বা এনেদৰে ছেদ কৰিছে এনেকৈ লিখিব পাৰি ছেদ কৰিছে যাতে কি হয় প্ৰশ্নমতে XY পেৰেলেল কি হয় BC সেইটো ওপৰ ইচ্ছাটো তোমালোকে ৰেখাখণ্ডৰ চিন দিব পৰা এইটো ৰেখা হয় ৰেখা চিন দিব ৰেখাখণ্ড এইবোৰ নিদিলেও একো নাই ঠিক আছে মই মোহাই দিছোঁ দেই এতিয়া মই মোহাই দিছোঁ নিদিলেও একো নাই তোমালোকে কনফিউজ হ'বা এনেকৈ লিখিলেও হ'ব ঠিক আছে এইটো বস্তু কি লিখিলোঁ ধৰা হ'ল এই ত্ৰিভুজ মই স্ক্ৰীণত আহিছে নাই এবাৰ চাই লওঁ ধৰা হ'ল ত্ৰিভুজ ABCৰ ABৰ মধ্যবিন্দু Xৰ মাজেদি যোৱা XY মানে XY ৰেখায়ে ACক Y বিন্দুত ছেদ কৰিছে যাতে Y বিন্দুত এনেদৰে ছেদ কৰিছে আচলতে এটা শব্দ থাকি গ'ল এনেদৰে ছেদ কৰিছে যাতে XY সমান্তৰাল BC এইখিনি কথা নিজৰ ভাষাত বহুত ধৰণে লিখিব পাৰি দেই মই কৈছোঁ তোমালোকে এনেকৈও লিখিব পাৰি ধৰা হ'ল ABC ত্ৰিভুজ ABC AB মধ্যবিন্দু Xৰ মাজেদি XY এডাল ৰেখা আৰু এই ৰেখাডাল
বি চিৰ সমান্তৰাল এক্স ৱাই এ চিক ৱাই বিন্দুত কাটিছে এনেকৈও লিখিব পাৰিবা ঠিক আছে এতিয়া কথা হ'ল ইয়াত অংকন নাই এক্সট্ৰাকৈ আঁকিবলগীয়া নাই আমি পেৰেগ্ৰাফ চেঞ্জ কৰিম মই পেৰেগ্ৰাফ চেঞ্জ কৰিব নোৱাৰোঁ কাৰণ মোৰ এইটো স্ক্ৰীনৰ মাজত আঁকিব লাগিব মই পেৰেগ্ৰাফটো মই ইয়াৰ পৰা আৰম্ভ কৰিব লাগিছিলে ঠিক আছে মই ইয়াতে তোমালোকক পাৰিম মই হোৱা হ'ল ত্ৰিভুজ এ বি চি এতিয়া মই এই পেৰেগ্ৰাফটো আহিব ইয়াত আহিব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব প্ৰমাণ কৰিব লাগে কি বুলি কৈছে শেষত প্ৰমাণ কৰা বুলি কৈছে গতিকে আমি কি লিখিম প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে তেনেহ'লে ৰেখাডালে এই এক্স ৱাই তৃতীয় বাহুক মানে এ চিক বি খণ্ডিত কৰা মানে কি ৱাই বিন্দুত মানে সমান দুভাগ কৰিছে বাহুডালক ডি মানে কি দুটা খণ্ড কৰিছে সমান খণ্ড অৰ্থাৎ আমি কি কৰিব লাগে লিখিব প্ৰমাণ কৰিব লাগে যে এ ৱাই ইকুৱেল টু ৱাই চি বা চি ৱাই এইটো দেই এইখিনি আমাৰ হৈ গ'ল এতিয়া আমি আৰম্ভ কৰিম প্ৰমাণটো তাৰপিছত আমি প্ৰমাণটো লিখি লওঁ নেকি প্ৰমাণ তো চোৱা ইয়াত তোমালোকে গম পালে আমি এক্সাৰচাইজ 6.2 কৰি আছোঁ গোটেই থেলছৰ উপপাদ্যই ব্যৱহাৰ কৰি আছোঁ এবাৰ 6.1টো কৰিছোঁ এবাৰ 6.2টো কৰিছোঁ তো ইয়াত তোমালোকে প্ৰথমে গম পাইছা যে এটা বস্তু দিয়া আছে এক্স ৱাই পেৰেলেল বি চি সমান্তৰাল গতিকে সমান্তৰাল হ'লে আমি কি লিখিব পাৰোঁ অনুপাত সমান বনাব পাৰোঁ অনুপাত সমান থেলছৰ উপপাদ্য 6.1 মতে লিখিয়ে দিছে 6.1 আমি কি লিখিম চিত্ৰত দিয়া আছে এইবাৰ মই দিয়া আছে ইয়াত লিখি দিছোঁ ওপৰত কি লিখিছোঁ জানানে কাৰণ মই এইফালে নুজুৰিব মানে মই জেগাটো কভাৰ কৰিবলৈ বিচাৰি আছোঁ ঠিক আছে দিয়া আছে এক্স ৱাই পেৰেলেল বি চি এক্স ৱাই পেৰেলেল বি চি এতেকে ত্ৰিভুজ এ বি চিৰ ঠিক আছে এ বি চিৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি পাওঁ এক্স ৱাই যদি বি চি সমান্তৰাল হয় এ এক্স বাই এক্স বি ইজ ইকুৱেল টু কি হ'ব এ ৱাই বাই ৱাই চি হ'বনে ৱাই চি ঠিক আছে ইমপ্লাইজ এ এক্স বাই এক্স বি আমি এ এক্স বাই এক্স বি জেগাত কি লিখিব পাৰিম এ এক্স লিখিব পাৰিম কেলে চিন্তা কৰা কেলে মই এতিয়ালৈকে এইটো লিখি শেষ কৰোঁ তোমালোকে চিন্তা কৰা কেলে কাৰণ আমাক কৈ দিছে কি যিহেতু এক্সটো কি বুলি কৈছে এ বি ডালৰ মধ্যবিন্দু কৈছে নহয় এটা ত্ৰিভুজৰ এটা বাহু আমি এটা বাহু এ বি ডাল লৈছিলোঁ প্ৰথম বাহু এটা বাহুৰ মধ্যবিন্দু এইটো মধ্যবিন্দু এক্স যদি মধ্যবিন্দু হয় তেনেহ'লে এইটো পূৰা আৰু এইটো পূৰা কি হ'ব লাগিব সমান হ'ব লাগিব সেইকাৰণে গতিকে এক্স বিৰ জেগাত মই কি লিখিছোঁ এ এক্সটো লিখিব পাৰিম তেনেহ'লে এইকেইটা কি হৈ গ'ল এটা গ'ল 1 যিহেতু খালি আমি লিখিব লাগিব যিহেতু এক্স এ বিৰ কি হয় মধ্যবিন্দু এ বিৰ মধ্যবিন্দু হোৱাৰ কাৰণে এই পাৰ্টটো আৰু এই পাৰ্টটো সমান হ'ব সেইকাৰণে এক্স বি জেগাত এ এক্স লিখি আমি কাটকুট কৰিব পাৰিম যদি কাটকুট কৰিলোঁ কিমান হৈ গ'ল 1 হৈ গ'ল এ এক্স বাই এক্স 1 এ ৱাই ইকুৱেল টু কি হ'ব ৱাই চিটো এফাল লৈ আহিলে ৱাই চি ইকুৱেল টু এ ৱাই বা এ ৱাই ইকুৱেল টু ৱাই চি সেইটোৱে আমি দেখাব লাগে চোৱা হয়নে দেখাব লাগে হয়নে প্ৰমাণিত দেখুওৱা হৈ গ'ল হয়নে গতিকে এইটো একেবাৰে সহজ আছিলে আমি থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰি আমি জাষ্ট ৰেচিঅ'কেইটা লিখিব লাগে ৰেচিঅ'কেইটাৰ ভিতৰত এটা ৰেচিঅ'ৰ দুইডাল বাহু সমান হ'ব যিহেতু দৈৰ্ঘ্য সমান হ'ব যিহেতু মধ্যবিন্দু আৰু সেইকাৰণে 1 হৈ যাব কাটকুট কৰিলে 1 হ'ব 1 হৈ গ'লে আমি ৱাই চিটো এফালে লৈ আহিলে ৱাই চি ইকুৱেল টু এ ৱাই বা এ ৱাই ইকুৱেল টু ৱাই চি অৰ্থাৎ এই বাহুডালৰ এই অংশকেইটাও সমান হ'ব এইটো আছে তোমালোকৰ 7 নম্বৰটো ঠিক আছে কুৱেশ্যন নম্বৰ 8টো কৰিবলৈ লৈছোঁ ইয়াত কৈছে উপপাদ্য 6.2 অৰ্থাৎ থেলছৰ বিপৰীত উপপাদ্যটো ব্যৱহাৰ কৰি ইমানৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল তোমালোকে এই উপপাদ্যটো 9ত পাইছিলা আৰু 9ত তোমালোকে বেলেগ ধৰণে প্ৰমাণ কৰিছা আমি এই উপপাদ্য 9ত পাইছোঁ যে সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা হৈ যায় সেই 9ত যেনেকৈ আমি প্ৰমাণ কৰিছিলোঁ সেইটো এতিয়া ইয়াত এনেকৈ প্ৰমাণ কৰিবলৈ নাই কোৱা আমাক কৈছে যে উপপাদ্য 6.2 অৰ্থাৎ থেলছৰ বিপৰীত উপপাদ্যটো লৈ আমাক প্ৰমাণ কৰিবলৈ কৈছে দেই তেনেহ'লে আমি প্ৰমাণটো আৰম্ভ কৰাৰ আগতে আমি চিত্ৰটো আঁকি ল'ব লাগিব এটা ত্ৰিভুজৰ বুলি কৈছে ত্ৰিভুজ এটা আমি আঁকি লওঁ ত্ৰিভুজটো বিষমবাহু ত্ৰিভুজ হ'বই লাগে একো উল্লেখ নাথাকিলে হৈ গ'ল ত্ৰিভুজটো আমি নাম দিওঁ সাধাৰণতে ঘড়ী কাটাৰ বিপৰীত দিশত আমি প্ৰায় আমি এ বি চিয়ে লওঁ হয়নে এ বি চিটো কমন আৰু এ বি চি ঠিক আছে এ বি চিটো আমি ত্ৰিভুজ ল'লোঁ কৈছেগৈ ত্ৰিভুজৰ দুটা বাহু ধৰি লওঁ এটা বাহু এ বি
তাৰ মধ্যবিন্দু x, আনটো বাহু AC, তাৰ মধ্যবিন্দু y। দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল, তেনেহ'লে এই বিন্দু কেইটা যদি আমি সংযোগ কৰি দিওঁ এডাল আমি ৰেখা নিশ্চয় পাম এইডাল। আৰু চিত্ৰটোত আমি চাই গম পাইছোঁ এই XY ৰেখাডাল এই যে তৃতীয় বাহু বুলি কৈছে কোনডাল হ'ব বাৰু? BC হ'ব। তেনেহ'লে BC লগত সমান্তৰাল বুলি আমাক দেখুৱাবলৈ কৈছে, এইটো কৈছে XY সমান্তৰাল BC। ঠিক আছে, মই ভাবিছোঁ তোমালোকে চিত্ৰটো বুজি পাইছা। এতিয়া আমি দেখিছোঁ যে সমান্তৰাল দেখাবলৈ হ'লে আমি তাৰ আগতে ৰেচিঅ' দুটা সমান দেখাব লাগে, হয়নে? আৰু ৰেচিঅ' দুটা সমান দেখাবলৈ হ'লে আমি আগতে সমান্তৰাল বুলি দেখাই ল'ব লাগে। এইটো আনটোৰ লগত ডিফাৰেঞ্চ তোমালোকে গম পাইছা, এটা থেলছৰ উপপাদ্য 6.1, এটা 6.2 থেলছৰ বিপৰীত উপপাদ্য। তো ইয়াত আমাৰ পেৰেলেল দেখাব লাগে, গতিকে মই চিন্তা কৰিব লাগিব যে তাৰ আগত যেতিয়া মানে মই অংকটো কৰি যাম, এইটোতো একেবাৰে শেষত ওলাব XY পেৰেলেল BC। তাৰ আগৰ ষ্টেপটো কি হ'ব? আগৰ ষ্টেপটো হ'ব, চিত্ৰটো চাই মই গম পাইছোঁ, AX আৰু এই বাহুডালৰ অংশকেইটা, এই ৰেখাডালে বাহুডালক যিটো বিন্দুত ছেদ কৰিছে, X বিন্দুত ছেদ কৰিছে, সেই বিন্দুটোত বাহুডালৰ অংশ দুটা, অৰ্থাৎ AX আৰু BX বা XB, তাৰ যিটো অনুপাত ইডাল বাহুক XYডালে যিটো বিন্দুত ছেদ কৰিছে Y বিন্দুত, সেই বিন্দুটোত বাহুডালৰ অংশ দুটা একেধৰণে লৈ, মানে ওপৰৰ পৰা যদি লৈছোঁ ওপৰৰ পৰাই ল'ব লাগিব। এইটো মই ওপৰৰ পৰা লিখিছোঁ AX by BX, গতিকে কি লিখিম ইয়াত AY by ইটো অংশ হৈছে YC। সেই দুইটা অংশ অনুপাত মই সমান দেখাব পাৰিব লাগিব এই অংকটো কৰিবলৈ যাওঁতে, তাৰপিছতহে এইটো ষ্টেপ আহিব। এতিয়া এইকেইটা মই কেনেকৈ সমান দেখাম এই ৰেচিঅ'কেইটা? মই এটা কথা গম পাওঁ যে ইয়াৰ ভেলুটো যদি দুভাগৰ 1 হয়, কথা এটা কৈছোঁ ফৰ এক্সাম্পল, ইয়াৰো যদি দুভাগৰ 1 দেখাব পাৰোঁ তেনেহ'লে কি হ'ব? দুইটা সমান, অৰ্থাৎ আমি দুইটা ৰেচিঅ'ৰ ভেলু সমান বুলি ক'ৰবাত উলিয়াব লাগিব। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰোঁ। যিহেতু কুৱেশ্যনটোত একো উল্লেখ নাছিলে, গতিকে আমি সদায় একো উল্লেখ নাথাকিলে আমি ধৰা হ'ল বুলি লিখিব লাগিব। ধৰা হ'ল ত্ৰিভুজ ABCৰ AB, যিহেতু আমাক দুডাল বাহু বুলি কৈছে, এডাল AB এডাল AC লৈছোঁ, AB আৰু ACৰ মধ্যবিন্দু ক্ৰমে লিখিছোঁ, গতিকে প্ৰথম ABৰ মধ্যবিন্দু লিখিব লাগিব নামটো X, আৰু AC মধ্যবিন্দু নামটো হৈছে Y। সংযোগী কৈছে নহয়, সংযোগী ৰেখাডালৰ নামটো লিখি দিওঁ। সংযোগী ৰেখাডাল হ'ল ৰেখাডাল XY। ঠিক আছে, এইটো ধৰা হ'ল ত্ৰিভুজ ABCৰ AB আৰু ACৰ মধ্যবিন্দু ক্ৰমে X আৰু Y সংযোগী ৰেখাডাল XY। ঠিক আছে, ইয়াত অংকন কৰিবলগীয়া একো নাই, গতিকে পেৰেগ্ৰাফ চেঞ্জ কৰি ডাইৰেক্ট আমি লিখিব পাৰিম প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে লিখাই আছে আৰু কৈলোঁ তোমালোকক XY পেৰেলেল BC, সেইটো ঠিক আছে। ঠিক আছে, এতিয়া আমি প্ৰমাণটো আৰম্ভ কৰিম। ৰঙা চিনে লিখি চাওঁ, প্ৰমাণ। ঠিক আছে, তো আমি কেনেকৈ আৰম্ভ কৰিম? মই দেখিছোঁ X to ABৰ মধ্যবিন্দু। মই তোমালোকক সদায় কওঁ জ্যামিতিত প্ৰমাণটো লিখাৰ পিছত প্ৰথম শব্দটোৱে লিখিবা, চিত্ৰটো লিখিবা। চিত্ৰত মই লিখিব পাৰিম AX ইকুৱেল টু XB, হয়নে? AX ইকুৱেল টু XB। ঠিক আছে, এইটো লৈ পেলাব লাগিছোঁ দেই। AX ইকুৱেল টু BX বা XB কেলৈ লিখিব পাৰিছোঁ? কাৰণ মই জানো যিহেতু X টো AB বাহুডালৰ কি হয়? মধ্যবিন্দু, এইটো আহি গ'ল, হয়নে? এইটো আহি গ'ল। এতিয়া মোক এইটো ৰেচিঅ' লাগে AX by XB, গতিকে XBটো মই বাওঁফালে আনিম, তেতিয়া মই এইটো পাম AX by XB। এইটো বাওঁফালে আনিলে এইফালে কি থাকিব? 1 থাকিব, এইটোকে মই 1 নম্বৰ কৰি দিম। ঠিক আছে, এই বস্তুটো পাই গ'লোঁ, এইটো মোক লাগিছিলে AX by XB। এইটোৰ ভেলু কিমান পালোঁ? 1 পালোঁ। এতিয়া এইটোৰ যদি ৰেচিঅ'টো 1 পাওঁ তেতিয়া দুইটা সমান বুলি ক'ব পাৰিম। ঠিক আছে, আৰু বা আকৌ লিখিব পাৰিম বাৰু AC বাহুৰ ক্ষেত্ৰত Y বিন্দুটো ACৰ মধ্যবিন্দু, গতিকে AY ইকুৱেল টু YC। কাৰণটো কি? যিহেতু Y ACৰ মধ্যবিন্দু, এতিয়া মোক এইটো লাগে AY by YC লাগে, গতিকে YCটো মই বাওঁফালে আনিম, এতিয়া AY by YCটো পাম, এইটো ইফালে 1 হ'ব। দুইটাৰ ক্ষেত্ৰত কি পালোঁ বাৰু কমন? এইটো 2 লিখিলোঁ। দুইটাৰ ক্ষেত্ৰত দেখিছোঁ ৰাইট হেণ্ড ছাইডটো একেই, 1, ইয়াতো কি হয় 1। তেনেহ'লে ৰাইট হেণ্ড ছাইড যদি সমান হয় লেফ্ট হেণ্ড ছাইডো কি হ'ব? সমান হ'ব। এতেকে 1 আৰু 2ৰ পৰা পাওঁ কি পাওঁ আমি? AX by XB ইকুৱেল টু AY by YC, এইটো দেখাব লাগে। এতিয়া এটা ত্ৰিভুজৰ এই যদি ৰেচিঅ'কেইটা আমি চাওঁ, এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এডাল বাহুৰ অংশকেইটাৰ অনুপাত এইটো, এডাল বাহুৰ অংশকেইটাৰ অনুপাত এইটো, দুইটা সমান। তেনেহ'লে এতেকে এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি এনেকুৱা হয় তেনেহ'লে থেলছৰ বিপৰীত উপপাদ্য কি বুলি কয়?
এটাকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে কি হ'ব তেনেহ'লে স্ক্ৰীনত জুইছে নাই মতে কি হ'ব তেনেহ'লে আমি কি লিখিব পাৰিম এক্স ৱাই পেৰেলেল বি চি এইটোৱে আমাৰ দেখাবলৈ কৈছে গতিকে এই সংযোগী মধ্যবিন্দু সংযোগী বিন্দু কেইটাৰ যিডাল ৰেখা হ'ব বিন্দু কেইটাৰ মাজেদি যোৱা ৰেখাডাল তেনেহ'লে তৃতীয় বাহু ত্ৰিভুজটোৰ বি চি সমান্তৰাল এতিয়া এই বস্তুটো এনেকৈ লিখাৰ পিছত তোমালোকে পৰীক্ষাত আকৌ তলত লিখি দিবা কুৱেশ্যনটো যেনেকৈ দিছে অৰ্থাৎ যিকোনো ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ঠিক আছে মই ইয়াত লিখা নাই মই ইয়াত জাষ্ট লিখিম এতেকে প্ৰমাণ কৰা হ'ল বা প্ৰমাণিত শেষত এনেকৈ লিখি দিবা গতিকে আমি গম পালোঁ যে 9ৰ সেই উপপাদ্যটো ইয়াত আৰু এটা বস্তু দিয়া নাই 9ত তোমালোকে পাইছিলা মানে এই বাহুডাল কি হয় যদি মধ্যবিন্দু সংযোগী হয় ৰেখাখণ্ডডাল এডালৰ দৈৰ্ঘ্য ইয়াৰ কি হয় আধা হয় এডাল যদি বোলে 10 চেণ্টিমিটাৰ এডাল কিমান হ'ব এই বিন্দু কেইটাৰ সংযোগী এডাল কিমান হ'ব তেনেহ'লে 5 চেণ্টিমিটাৰ হ'ব ঠিক আছে এডাল 10 চেণ্টিমিটাৰ হ'লে বা এডাল যদি 12 চেণ্টিমিটাৰ হয় এই বিন্দু কেইটাৰ সংযোগী এক্স ৱাইডাল কি হ'ব তেনেহ'লে 12 হ'লে 6 হ'ব মানে আধা হ'ব ঠিক আছে 9ৰ এই উপপাদ্য তেনেহ'লে আমি আৰু এক ধৰণে প্ৰমাণ কৰিব পাৰোঁ ক্লাছ 10ৰ এই থেলছৰ বিপৰীত উপপাদ্যটো ব্যৱহাৰ কৰি ঠিক আছে কুৱেশ্যন নম্বৰ 8 এটা শেষ কৰিছোঁ 9 নম্বৰটো আৰম্ভ কৰিছোঁ আমাৰ এই এক্সাৰচাইজটোৰ শেষৰ দুটা অংক আছে 9 আৰু 10 আৰু এই 9 আৰু 10 এইকেইটা অংক তোমালোকৰ পৰীক্ষাত দিয়ে থাকে একদম কমন কুৱেশ্যন এইকেইটা দেই হয় 9টো দিব নহয় 10টো দিব গতিকে তোমালোকে 6.2 এক্সাৰচাইজৰ এই 9 আৰু 10 এইকেইটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব এইকেইটা কৰিবই লাগিব আৰু ভালকৈ তোমালোকে মন দিবা আমাক কি বুলি কৈছে কুৱেশ্যনটোত ABCD ট্ৰেপিজিয়ামৰ AP সমান্তৰাল DC বা CD ঠিক আছে আমি এটা ট্ৰেপিজিয়াম আকোচোন ট্ৰেপিজিয়াম মানে কি তোমালোকে জানা নহয় যি চতুৰ্ভুজৰ মানে ট্ৰেপিজিয়াম এক প্ৰকাৰৰ চতুৰ্ভুজ হয় যি চতুৰ্ভুজৰ কেৱল বিপৰীত এজোৰ বাহু সমান্তৰাল অকল এজোৰ তো ইয়াত তোমালোকে এই চিত্ৰ দেখিছা দেখকৈ মোৰ এজোৰ বাহু সমান্তৰাল হৈছে ঠিক আছে মই আৰু অলপ বেকাকৈ আঁকি দিছোঁ বেকা হ'লে নাই হোৱা ঠিক আছে এতিয়া চাগে তোমালোকে ধৰিব পাৰিছা ভালকৈ মোবাইলত তো ইয়াত তোমালোকে দেখিছা এজোৰ বাহু মানে এই এজোৰ বাহু এডালৰ লগত বিপৰীত এডাল বাহু যদি মই এইফালে বহাইও দিওঁ এফালেও বহাই লৈ যাওঁ এফালেও বহাই লৈ যাওঁ কেতিয়াও এইটো ছাইডত কেতিয়াও কটাকটি নকৰে এইটো ছাইডত কেতিয়াও কটাকটি নকৰে গতিকে এইডাল কি হয় এইডাল লগত পেৰেলেল মানে এই দুডাল বাহুৰ মাজত যদি মই লম্ব আঁকো এনেকুৱা লম্ব দূৰত্ববিলাক কি হ'ব সমান হ'ব বহুত ধৰণে আমি পেৰেলেলৰ আমি ডেফিনেশ্যন দিব পাৰোঁ ঠিক আছে তো আমি এটা নালাগে আমাক এতিয়া মই তোমালোকক বুজাবৰ কাৰণে আঁকিছিলোঁ যদি তোমাৰ ট্ৰেপিজিয়াম হয় পটককৈ তোমালোকে নাম দি নিদিবা চিত্ৰটো কেলৈ কৈছোঁ তোমালোকে যদি লিখি দিয়া যে ইয়াত A লিখি দিয়া ইয়াত B লিখি দিয়া ৰ'বা ইয়াত নহয় যদি তোমালোকে লিখি দিলা চিত্ৰ টকাৰ পিছত ইয়াত A লিখিলা ইয়াত B লিখিলা ইয়াত C লিখিলা ইয়াত D লিখিলা ট্ৰেপিজিয়াম বাৰু হৈ গ'ল ৰ'বা বক্স কৰি দিওঁ ট্ৰেপিজিয়াম বাৰু হৈ গ'ল কিন্তু কথা এটা হ'ল নহয় ইয়াত কি বাৰু কোৱাচোন এইটো চৰ্ত ইয়াত খাটিলে নাই AB লগত CD পেৰেলেল হ'ব লাগিব AB লগত CD পেৰেলেল হ'ল জানো নহ'ল নহয় হয়নে আমি যদি AB আৰু CD এইফালে ক'ৰবাত বহাই দিওঁ B এডালক যদি AB লৈ এইফালে বহাই দিওঁ CD এইফালে বহাই দিওঁ ক'ৰবাত গৈ ইয়াত গৈ কটাকটি কৰিবগৈ কটাকটি হ'ব নাই গতিকে এইটো পেৰেলেল নহয় তেনেহ'লে আমাৰ যিটো কুৱেশ্যনত যেনেকৈ লিখা আছে সেইটো চৰ্তমতে আমাৰ নহ'ল তেনেহ'লে আমি AB আৰু CD পেৰেলেল হ'বলৈ হ'লে ক'ত দিব লাগিব A টো ইয়াত দিব লাগিব B টো ইয়াত ঘড়ীৰ কাটাৰ বিপৰীত দিশত এলফাবেটিকেলি C টো ইয়াত D টো ইয়াত তেতিয়া মোৰ মিলিব AB পেৰেলেল CD চোৱা AB লগত এতিয়া CD ডাল পেৰেলেল হৈছে সমান্তৰাল হৈ গ'ল আৰু ইয়াৰ কৰ্ণ দুডাল গতিকে আমি কৰ্ণকেইডাল আঁকিবই লাগিব কৈ দিলে নহয় কুৱেশ্যনত কৰ্ণ দুডাল বুলি ক'লে কৰ্ণকেইডালে পৰস্পৰ O বিন্দুত কটাকটি কৰে এইটো O বিন্দু দেখুওৱা যে AO by BO equal to CO by DO এইটো অংক চোৱা যে মেট্ৰিক পৰীক্ষাত আহিব তোমালোকে যদি গোটেই কিতাপখন তেতিয়ালৈকে অলৰেডি তোমালোকে কমপ্লিট কৰিবা তেতিয়া তোমালোকে সদৃশ ত্ৰিভুজ ইয়াৰ পিছত যিটো তোমালোকৰ অনুশীলনী আছে সদৃশ ত্ৰিভুজটো তোমালোকে পঢ়ি যাবা হয় নাই তোমালোকে মানে কমপ্লিট হৈ যাব গতিকে তোমালোকে ইয়াত সদৃশ ত্ৰিভুজৰ কনচেপ্টটো লগাই এই অংকটো কৰিব পাৰিবা মানে এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো সদৃশ হ'ব তেতিয়া আমি সদৃশ পঢ়িম সদৃশৰ এক্সাৰচাইজ কৰিম মই তোমালোকক ক'ম তেতিয়া সদৃশ হ'ব কাৰণ এইটো কোণৰ লগত এইটো কোণ সমান হ'ব একান্তৰ কোণ এইটো কোণৰ লগত এইটো কোণ সমান হ'ব গতিকে এংগুল চৰ্তমতে ত্ৰিভুজ দুটা সদৃশ হ'লে সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতবিলাক সদৃশ হৈ যায় তেতিয়া আমি এই বস্তুটো পাই যাম AO by CO পাম AO by CO এইটো পাম শেষত পাম সদৃশ হোৱাৰ পিছত AO by CO ইকুৱেল টু হ'ব BO by DO এইটোকে আমি যদি পিছত পজিশ্যনবিলাক চেঞ্জ কৰি দিওঁ DO টো এইফালে লৈ আহোঁ তললৈ গুচি আহিব CO টো ওপৰলৈ লৈ গ'লে ওপৰলৈ যাব DO তলত থাকিব তেতিয়া আমাৰ আনচাৰটো হৈ যায় সদৃশ ত্ৰিভুজৰ কনচেপ্ট লয় সেইটো মতে কৰিলে তোমালোকৰ উজু হ'ব দেই সেইটো মতে তোমালোকে কৰিবা পৰীক্ষাত এতিয়া মই এইটো চিষ্টেম তোমালোকক এনেই কৈ দিলোঁ কথাটো তোমালোকে এই ত্ৰিভুজকেইটা সদৃশ দেখাবা এংগুল চৰ্তমতে হ'ব তাৰপিছত লিখিবা এইটো ৰেচিঅ' সমান এইটো কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু
সেইটো লিখিবা তাৰপিছত ইহঁতক ক্ৰছ কৰি দিবা জেগাটো চেঞ্জ কৰি দিবা BO2 ইয়ালৈ লৈ আহিবা CO2 ইয়ালৈ লৈ আহিলে আমাৰ আনচাৰটো ওলাই যাব এইটো নিয়ম কিন্তু আমি এক্সাৰচাইজ 6.2 এতিয়া এইটো নিয়মত নকৰোঁ কাৰণ আমাক 6.2টো অকল থেলছৰ উপপাদ্য আছে ঠিক আছে ইয়াৰ পিছতে সঠিক ত্ৰিভুজ আছে তোমালোকে কিন্তু পৰীক্ষাত কৰিব পাৰিবা বাৰে বাৰে কৈছোঁ দেই তেনেহ'লে আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি কেনেকৈ কৰিম এতিয়া মই এইখিনি মোহাই দিছোঁ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিনো আমি কেনেকৈ কৰিম এতিয়া সেইটো আমি চাওঁ ঠিক আছে লাগিলে মই তোমালোকক এই সঠিক ত্ৰিভুজৰ কনচেপ্টটো লৈও তোমালোকৰ অংকটো মই কৰাই দিম কিন্তু এতিয়া আমি এইটো নিয়ম কৰি চাওঁ তো ইয়াত আমি লিখিম কি তিনিভাগ কৰি লওঁ ইয়াতো তিনিভাগ কৰি লওঁ এইটো অঁ আমি লিখিম কি ABCD ট্ৰেপিজিয়ামৰ ABC ট্ৰেপিজিয়ামৰ আমি কি দেখিছোঁ কুৱেশ্যনটো মই অলপ ছেপাৰেট কৰি লওঁ নহ'লে তোমালোকৰ দিগদাৰ হ'ব পাৰে খেলি মেলি হৈ যাব পাৰে দুইটাৰ লগত ঠিক আছে এইটো মোৰ কুৱেশ্যনটো দেই অঁ ABCD ট্ৰেপিজিয়ামৰ ইয়াত যেনেকৈ লিখা তেনেকৈ লিখিবা AB পেৰেলেল BC আৰু ইয়াৰ কৰ্ণডাল বুলি কৈছে আৰু ABCD ট্ৰেপিজিয়ামৰ AB পেৰেলেল BC লিখিলা আৰু লিখিবা OB এইটো আৰু লিখিব নালাগে এইটো ডাইৰেক্ট দিলা যেনিবা নিজৰ ভাষা লিখিব ডাইৰেক্ট ঠিক আছে তো লিখিলা BD আৰু AC BD আৰু AC কৰ্ণ দুডালে পৰস্পৰ ক'ত কাটিছে O বিন্দুত ছেদ কৰিছে বা কটাকটি কৰিছে বা ছেদিত হৈছে ছেদ কৰিছে এইখিনিলৈকে তোমালোকে এইখিনি বিশেষ সূত্ৰ লিখিলা ঠিক আছে ছেদ কৰিছে এইখিনিলৈকে আমি কুৱেশ্যনটো যেনেকৈ আছে সেইখিনি নিজৰ ভাষা লিখিলোঁ এতিয়া এইটোত যদি থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰি অংকন কৰিবলৈ হয় আমি ইয়াত অংকন কৰিব লাগিব তো অংকনৰ পাৰ্ট এটা আছে আকৌ মই এইটো তোমালোকৰ ব্ৰেকআপ কৰিব থাকিব দেই অংকন কি আমি অংকন কৰিম এডাল ৰেখাখণ্ড OX বুলি কৈছোঁ আমি OX ৰেখাখণ্ডডাল আমি কি কৰিম অংকন কৰিম যাতে এইডাল পেৰেলেল হয় কাৰ লগত AB আৰু CD লগত আমি কেনেকৈ লিখিম অংকনত OX পেৰেলেল AB পেৰেলেল CD অঁকা হ'ল মই চমুকৈ লিখিছোঁ আৰু দেই অঁকা হ'ল কাৰণ অলৰেডি ট্ৰেপিজিয়াম হয় ট্ৰেপিজিয়াম হোৱাৰ কাৰণে AB আৰু CDটো পেৰেলেল হয়েই গতিকে যদি OXডাল আমি অকল AB লগত পেৰেলেল বুলি কওঁ তেনেহ'লে অট'মেটিক OXডাল CD লগতো পেৰেলেল হৈ যাব মানে আমাৰ ধৰি লোৱা খিৰিকীৰ যদি আমি গ্ৰিল লগাওঁ এনেকৈ এডালকে যে আমি গ্ৰিল লগাওঁ পথালিকৈ ৰ'দবোৰ ভৰাই ভৰাই সেইবিলাক কি হয় তেনেহ'লে সেইবিলাক কি হয় এডাল আনডালৰ লগত পৰস্পৰ সমান্তৰাল ঠিক সেইদৰে এনেকুৱা মানে ধৰি লওক খিৰিকীখনটো খিৰিকী চৌকাতটো আমি এনেকৈ গ্ৰিল লগাওঁ নাই এনেকৈ এইবিলাক তিনিটা গতিকে এডাল গোটেইকেইডাল কি হ'ব এডাল গোটেই 1 2 3 4 5ডাল গোটেইকেইডালে কি হ'ব ইডাল আনডালৰ লগত পৰস্পৰ সমান্তৰাল আমি যদি অকল এডালক কওঁ এডাল বোলে OX এডালক যদি আমি অকল এডালৰ লগত CD লগত পেৰেলেল বুলি কওঁ এই OXডাল অট'মেটিক এডালৰ লগতো পেৰেলেল হৈ যাব এডালৰ লগতো পেৰেলেল হ'ব এডালৰ লগতো পেৰেলেল হৈ যাব এইটো কথা আমি সেইটো কথাই লিখিছোঁ মই যে আমি অকল OX পেৰেলেল AB বুলি নকয় OX পেৰেলেল AB পেৰেলেল CD অঁকা হ'ল বা অংকন কৰা হ'ল সেইটো হ'ব স্ক্ৰীণত আহিছে নে চাই লওঁ বহুত গৰম পৰিছে এইদিন মই বহুত গৰমতো মই তোমালোকৰ ফেন চেন মানে অফ কৰি এই ভিডিঅ'বিলাক বনাইছোঁ দেই বহুত কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে ঠিক আছে OX সেইটো হৈ গ'ল অংকন হ'ল এতিয়া আমি নেক্সট পাৰ্টত কি লিখোঁ অংকনৰ পিছত প্ৰমেয় লিখোঁ মানে প্ৰমাণ কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এইটো AO বাই জুৰিছে নাই বাৰু স্ক্ৰীণত অঁ AO বাই BO ইকুৱেল টু CO বাই DO এইখিনি ঠিক আছে যেনেকৈ চাগে জুৰিছে আৰু এইটো প্ৰমাণ কৰিব লাগে তেনেহ'লে আমি প্ৰমাণটো লিখিম এতিয়া প্ৰমাণ চাবা দেই কি হ'ব তো আমি যদি ইয়াত চাওঁ এই ত্ৰিভুজ মই দুটা ইয়াত আঁকি লৈছোঁ হা তাৰ ত্ৰিভুজ মই বাহিৰলৈ উলিয়াই আনিছোঁ এইটো চোৱা এইটো CD এনেকৈ Oটো ইয়াত আছে মাজত এইফালে Xটো আছে এইটো A এই ত্ৰিভুজটো এইটো বুজি পাইছা নে এইটো এইটো তাৰপিছত আৰু এটা ত্ৰিভুজ মই ইয়াত দেখাইছোঁ তোমালোকক এইটো এনেকৈ আছে এনেকৈ ভালকৈ চাবা দেই B এইটো A এইটো D ঠিক আছে ইয়াত এইডাল তোমাৰ O এইটো X এনেকুৱা হৈ আছে
এই ত্ৰিভুজটো এইটো ঠিক আছে বাহিৰ লৈ দিব দুইটা ত্ৰিভুজত আমি দেখিছোঁ যে অ' এক্সডাল অংকন মতে চি ডিৰ লগত পেৰেলেল এইটো অংকন মতে আৰু অ' এক্সডাল এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এ বিৰ লগত পেৰেলেল এইটো এ বি দুয়োটা ত্ৰিভুজত যদি থেলছৰ উপপাদ্যটো প্ৰয়োগ কৰোঁ তেনেহ'লে ইয়াত আমি কি লিখিম এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাম আমি পাম যদি এইফালৰ পৰা লিখোঁ এ এক্সটো আগত লিখোঁ মানে এ এক্স বাই এক্স ডি বা ডি এক্স এইটো ইকুৱেলটো কি হ'ব এ অ' বাই চি অ' এইটো হ'বনে হ'ব আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া এক্সডাল যিহেতু এ বিৰ লগত পেৰেলেল আমি এইফালৰ পৰা লিখিম কিয় লিখিম কাৰণ এ এক্সটো লিখিছোঁ প্ৰথমতে এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো মই এই ৰেচিঅ'টো আনিবলৈ চেষ্টা কৰিম গতিকে এ এক্সটো মই আগত লিখিম ইয়াৰ নিচিনাকৈ ওপৰত লিখিম মানে এ এক্স বাই এক্স ডি ইকুৱেলটো কি হ'ব ইয়াত যিহেতু এইফালৰ পৰা লিখিছোঁ এইফালৰ পৰা লিখিব লাগিব ইটো অনুপাত বি অ' বাই ডি অ' বুজিছেনে এইটো বুজি পাইছা তোমালোকে হয়তো চাগে তোমালোকে ধৰিব পৰা নাই লাইটৰ পোহৰটো পৰিছে এইটো চোৱা হয়নে ঠিকে আছে এইটো ভিঅ' এতিয়া কি দেখিলোঁ এতিয়া দেখিলোঁ এই পাৰ্টটো লেফ্ট হেণ্ড ছাইডটো একেই দুইটা একেই তেনেহ'লে ৰাইট হেণ্ড ছাইডকেইটা কি হ'ব সমান হ'ব ৰাইট হেণ্ড ছাইডকেইটা কি হৈ যাব ইকুৱেল হৈ যাব তেতিয়া আমি শেষত কি পাম এতেকে এইটো 1 দিম এইটো 1 বুলি লিখিম এইটো 2 বুলি লিখিম তো 1 and 2 পৰা আমি কি পাওঁ তেনেহ'লে এ অ' বাই কি পাম চি অ' ইকুৱেল টু বি অ' বাই ডি অ' এইটো পাম তাৰপিছত আমি চাম যে আমাৰ কোনটো ভাৰ্চন আছে এইটো ভাৰ্চন নাই এইটো ভাৰ্চন আছে মানে চি অ'টোৱে বি অ'ৰ লগত পজিশ্যনটো চেঞ্জ কৰি আছে পজিশ্যন চেঞ্জ কৰি দিম এ ওপৰতে আছে ওপৰতে লিখিলোঁ বি অ'টো এ অ'ৰ তলত আছে তললৈ লৈ আহিম চি অ'টো ডি অ'ৰ ওপৰত আছে ওপৰলৈ লৈ যাম এইটো আমি এনেকৈ চেঞ্জ কৰিব পাৰোঁতো এক্সচেঞ্জ কৰিব পাৰোঁ চি অ'টো ওপৰলৈ লৈ যাম ডি অ' তললৈ আহিম এইটোৱে আমাৰ আনচাৰ ওলাই যাব বুজি পালানে একেবাৰে সহজ এতিয়া আমি অংকটো কৰিম ঠিক আছে তো এইখিনি কথাখিনি তেনেহ'লে মই এতিয়া লিখিম কি বুলি লিখিম যে ৰবা অলপ বিচাৰি লওঁ ভালকৈ নীলাটোৱে ক'লাটোৱে লিখিছোঁ ঠিক আছে তো চিত্ৰত সদায় প্ৰথম শব্দটো যদি লিখিবা প্ৰমাণত সদায় লিখিবা চিত্ৰত তেনেহ'লে কি আমি প্ৰথমতে এই ত্ৰিভুজটো লওঁ অ' এক্স চিত্ৰত অ' এক্স পেৰেলেল চি ডি দেই চি ডি অংকন মতে লিখিলোঁ এইটো এতেকে থেলছৰ উপপাদ্যৰ মতে ত্ৰিভুজৰ নাম কি এ চি আছিলে ন এ চি ডি লিখিলোঁ ত্ৰিভুজ এ চি ডিৰ থেলছৰ উপপাদ্য মতে বা এতেকে ত্ৰিভুজ এ চি ডিৰ থেলছৰ উপপাদ্য মতে ত্ৰিভুজ এ চি ডিৰ ক্ষেত্ৰত এনেকৈ লিখিলেও হ'ব ঠিক আছে লিখোঁতে অলপ খেলিমেলি হ'ল এতেকে ত্ৰিভুজ এ চি ডিৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ এনেকুৱা হ'ব লাগিছিলে এনেকৈ থেলছৰ উপপাদ্যৰ মতে ত্ৰিভুজ এ চি ডিৰ ক্ষেত্ৰত নাই এইটো উল্টো কৰি দিওঁ মোৰ ভাল লগা নাই এইটো ঠিক আছে মোৰ বাক্যটো ভাল লগা নাই তো বা কিছুমান এনেকৈ লিখিব দেই আৰু শ্বৰ্ট কৰিম বুলি ভাবিছা তেনেহ'লে এনেকৈ লিখিবা ইমপ্লাইজ লিখিবা অ' এক্স যদি পেৰেলেল চি ডি হয় নাই নালাগে এইটো ইমপ্লাইজ লিখিলে পাৰি আৰু ইমপ্লাইজ লিখি পিনি ডাইৰেক্ট তুমি ৰেচিঅ' লিখিলা চাইড লিখিলা এতেকে থেলছৰ উপপাদ্য মতে কিন্তু কোনটো ত্ৰিভুজৰ ক্ষেত্ৰত সেইটো লিখি দিলে ভাল হয় আৰু মই লিখিছোঁ দেই এতেকে ত্ৰিভুজ এ চি ডি বুলি কৈছিলোঁ এ চি ডিৰ ওপৰত বা ক্ষেত্ৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি পাম তেনেহ'লে এ এক্স এইখিনি মই লিখিলোঁ অলৰেডি এ এক্স বাই এক্স ডি ইকুৱেল টু কি হ'ব তেনেহ'লে এ অ' বাই চি অ' এইটো 1 দিয়া আৰু আকৌ অংকন মতে অ' এক্সডাল এ বিৰ লগতো পেৰেলেল এইবাৰ এইটো চিত্ৰত আহিব লাগিব এইটো কাম হৈ গ'ল অংকন মতে যদি হয় তেনেহ'লে এতেকে এই ত্ৰিভুজৰ নাম কি এ বি ডি ত্ৰিভুজ এ বি ডিৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি পাওঁ এইবাৰ ইয়াত চাবা বাই মই কৈ আছোঁ এ এক্সটো আগত লিখিছোঁ ওপৰত লিখিছোঁ এক্স ডি তলত লিখিছোঁ গতিকে এইফালৰ পৰা লিখিব লাগিব এ এক্স বাই এক্স ডি ইকুৱেল টু কি হ'ব তেনেহ'লে এইফালৰ পৰা লিখিছোঁ গতিকে বি অ' বাই অ' ডি এইটো ঠিক আছে এইটো আমি 2 লিখিম এতেকে 1 আৰু 2 পৰা পাওঁ
কি পাওঁ তেনেহ'লে এই পাৰ্টকেইটা দেখিছে তোমালোকে বাৰে বাৰে মই কৈ আছোঁ এইটো এই পাৰ্টটো লেফ্ট হেণ্ড ছাইডটো ইয়াৰো লেফ্ট হেণ্ড ছাইডটো একেই গতিকে এই ৰাইট হেণ্ড ছাইডকেইটা কি হৈ যাব সমান হৈ যাব তেনেহ'লে কি পাওঁ এ অ' বাই চি অ' ইকুৱেল টু বি অ' বাই অ' ডি এতিয়া আমাৰ কুৱেশ্যনত চাম কোনটো ভাৰ্চন আছে আকৌ এবাৰ কৈছোঁ এ অ' চি অ'টো ওপৰলৈ যাব বি অ' তললৈ আহিব বাই বি অ' ইকুৱেল টু চি অ'টোৱে বি অ'টো জেগা লৈ ল'ব অ' ডি প্ৰুভড প্ৰমাণ কৰা হৈ গ'ল ঠিক আছে প্ৰমাণিত মই এনেকৈ চমুকৈ কৰি দিছোঁ বুজি পাইছা না মই কনচেপ্টটো লৈ লওঁ অংকটো বুজি পালে লিখাখিনি তোমালোকে অলপ বেলেগ ধৰণেও লিখিব পাৰিবা মোৰ ইয়াত যিহেতু তোমালোকে গম পাইছা এই বৰ্ডখন ইমান ডাঙৰ নহয় গোটেই মোবাইলৰ স্ক্ৰীণত আনিবলৈ মোৰ দিগদাৰ গতিকে মই লেপা থেপাকৈ তিনিটা ভাগ কৰি যেনে তেনে তোমালোকক দেখাইছোঁ তোমালোকে জাষ্ট কনচেপ্টটো লোৱা ভালকৈ কনচেপ্টটো লৈ এই অংকটো তোমালোকে এনেধৰণে থেলছৰ উপপাদ্যটো লৈ কৰিব পাৰিবা ঠিক আছে সেইটো 6.1টো ইয়াত ব্যৱহাৰ হ'ব বা মই তোমালোকক ক'লোঁ সদৃশ ত্ৰিভুজৰ যিটো কনচেপ্ট সেইটো লৈ এই অংকটো কৰিব পাৰিবা সেইটো আমি পিছত এদিন কৰিম 10 নম্বৰ অংকটো কৰিব লৈছোঁ 10 নম্বৰ অংকটো তোমালোকক দিছে প্ৰশ্নটো এ বি চি ডি চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত এনেভাৱে ছেট কৰে যে এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ' দেখুওৱা যে এ বি চি ডি এটা ট্ৰেপিজিয়াম গতিকে আমি জানো ট্ৰেপিজিয়াম বুলি ক'লে বিপৰীত এযোৰ বাহু কি হ'ব লাগিব সমান্তৰাল গতিকে তোমালোকক যদিও এ বি চি ডি চতুৰ্ভুজ বুলি কৈছে কিন্তু তোমালোকে এটা কথা মন কৰিবা যেতিয়া চিত্ৰটো আঁকিবা কিন্তু তোমালোকে ট্ৰেপিজিয়াম আঁকিব লাগিব মানে এনেকুৱা কুৱেশ্যনবিলাকৰ শেষত তোমালোকক যিটো দিয়ে আমি সেইটোৰহে চিত্ৰ আঁকিব লাগিব অৰ্থাৎ তোমালোকক যদি কয় যে দেখুওৱা যে এ বি চি ডি এটা বৰ্গ তেতিয়া বৰ্গ আঁকিব লাগিব এ বি চি ডি এটা আয়ত তেতিয়া আমি আয়ত আঁকিব লাগিব তোমালোকে 9ত এইবিলাক কথা পাইছাই তেনেকুৱা যিবিলাক কুৱেশ্যনত আমাক কয় যে এনেকুৱা এটা চতুৰ্ভুজ আছে চতুৰ্ভুজটো তোমালোকে দেখুওৱা যে এটা বৰ্গ তেতিয়া আমি কিন্তু চিত্ৰটো বৰ্গৰহে আঁকিম যিকোনো চতুৰ্ভুজ আঁকিলে নহ'ব ঠিক আছে ইয়াত মই এখন ট্ৰেপিজিয়াম এটা আঁকিছোঁ আৰু মই ভাবিছোঁ দেখাম কি এ বি পেৰেলেল আমি কি দেখাম শেষত চিত্ৰটো চাই তোমালোকে গম পাইছা এ বি পেৰেলেল কি দেখাম চি ডি দেখাম এইটো এটা চতুৰ্ভুজ হৈ আছে এতিয়ালৈকে তোমালোকে মনতে ভাবি লোৱা এইটো এটা চতুৰ্ভুজ আমি যদি শেষত দেখাই দিব পাৰোঁ এই চতুৰ্ভুজটোৰ এযোৰ বিপৰীত বাহু অৰ্থাৎ এ বি আৰু চি ডি পেৰেলেল তেনেহ'লে মোৰ কি হৈ যাব চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম বুলি মই ক'ব পাৰিম এইটো কথা দেই মেইন পইণ্টটো তাৰপিছত মই তোমালোকক কৈ দিওঁ এই 10 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত খুব বেছিকৈ দিয়ে 9 আৰু 10 দুইটাৰে মাজত বহুতখিনি সাদৃশ্য আছে এই 6.2 এক্সাৰচাইজৰ কিন্তু 10 নম্বৰটো তোমালোকক বেছিকৈ দিব এই 10 নম্বৰ তোমালোকে ভালকৈ কৰিবা এইটো আমি 9 নম্বৰটো নিচিনাকৈ ইয়াতো আমি সদৃশ ত্ৰিভুজৰ চৰ্ত লগাই আমি এইটো অংক কৰিব পাৰিম যিটো আমি পিছত মই তোমালোকক দেখাম কেতিয়াবা কিন্তু যিহেতু আমি 6.2ত অকল থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ কৰি আছোঁ গতিকে মই এই প্ৰমাণটো থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পিনিয়েই মই তোমালোকক কৰাম কিন্তু মই বাৰে বাৰে কৈছোঁ তোমালোকক 9 নম্বৰ 10 নম্বৰ দুইটা কিন্তু সদৃশ ত্ৰিভুজৰ চৰ্ত লগাই কৰিলে বেছি উজু হ'ব আৰু যিহেতু মেট্ৰিক পৰীক্ষালৈকে তোমালোকক গোটেই কিতাপখন তোমালোকে শেষ কৰিবাই গোটেই কোৰ্চটো তোমালোকে গম পাবাই তেতিয়া সদৃশ ত্ৰিভুজ কি হয় কি নহয় কাৰণ সদৃশ ত্ৰিভুজৰ কনচেপ্টটো ইয়াৰ পিছতহে আছে গতিকে তোমালোকে এই মেট্ৰিক পৰীক্ষাত কিন্তু তোমালোকে সদৃশ ত্ৰিভুজৰ চৰ্ত লগাই পিনি অংককেইটা কৰিবা এই দুইটা অংক যদি কোনোবা এটা পৰীক্ষাত দিয়ে ঠিক আছে আমাৰ লক্ষ্য হ'ব কি আমি দেখাব লাগিব এ বি পেৰেলেল চি ডি ঠিক আছে এতিয়া আমি কেনেকৈ লিখিম প্ৰথমতে আমি লিখিম যে এ বি চি ডি চতুৰ্ভুজৰ মোৰ স্ক্ৰীণত আহিছে অঁ এ বি চি ডি চতুৰ্ভুজৰ কৰ্ণডাল বুলি কৈছে তোমালোকে কৰ্ণডালৰ নাম দি দিয়া চতুৰ্ভুজৰ এইটো মই তোমালোকক পিছত দেখাম এই বস্তুটো ঠিক আছে এ বি চি ডি চতুৰ্ভুজৰ মানে এই চিত্ৰটো আৰু 9 নম্বৰৰ কুৱেশ্যনৰ চিত্ৰ দুটা একেটাই হয় দেই এই চিত্ৰটো মোৰ অলৰেডি অঁকাই আছিলে 9 নম্বৰ যিটো কুৱেশ্যনটো আমি অলপ আগতে কৈছোঁ এতিয়া এই 10 নম্বৰটোত আমি এডাল আকৌ আঁকিব লাগিব গতিকে মই পিছত দেখাই আছোঁ এ বি চি চতুৰ্ভুজৰ গতিকে আমাৰ কৰ্ণ কি কি আছে চিত্ৰটোত এ চি আৰু বি ডি কৰ্ণ দুডালে বুজিছে পৰস্পৰ অ বিন্দুত কুৱেশ্যনত যেনেকৈ আছে আমি এনেকৈ লিখিব লাগিব অলপ নিজৰ ভাষাত লিখিলে ভাল হয় সেইকাৰণে মই কৰ্ণকেইটাৰ নামকেইটা দি দিছোঁ পৰস্পৰ অ বিন্দুত এনেভাৱে ছেট কৰিছে যাতে কি হয় এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ' ঠিক আছে এ বি চি ডি চতুৰ্ভুজৰ এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত এনেভাৱে ছেট কৰিছে যাতে এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ' তো মোৰ ইয়াত পেৰেগ্ৰাফটো থাকি গ'ল তোমালোকে পেৰেগ্ৰাফ কৰিবা তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি ইয়াত আমি অংকন কৰিব লাগিব আমি কি কৰিম আমি এডাল ৰেখাখণ্ড আঁকিম অ' এক্স যিডাল ধৰি ল'ম কাৰ লগত ধৰোঁ চি ডিৰ লগত পেৰেলেল ঠিক আছে
OX পেৰেলেল CD অকা হ'ল এতিয়া চোৱা এটা কথা কিন্তু এই 9ৰ কুৱেশ্যন নম্বৰ 9টোৰ লগত ৰবা দেই অকা হ'ল ডিফাৰেঞ্চটো কি হয় কুৱেশ্যন নম্বৰ 9টোত অলৰেডি AB আৰু CD পেৰেলেল আছিলে অলৰেডি আছিলে মানে ট্ৰেপিজিয়াম আছিলে আৰু আমি AB আৰু CDৰ লগত পৰস্পৰ সমান্তৰালকৈ OX ডাল আঁকিছিলোঁ মানে OX পেৰেলেল AB হৈ গৈছিলে পেৰেলেল CD হৈছিলে তিনিওডাল পৰস্পৰ সমান্তৰাল আছিলে ইয়াত আমাৰ সেইটো নহয় ইয়াত যিহেতু আমাৰ AB আৰু CD পেৰেলেলটো আমি শেষত দেখাবহে লাগিব গতিকে আমি কি কৰিছোঁ আমি ধৰি লৈছোঁ যে ইয়াৰ এই দুডালৰ ভিতৰত যিকোনো এডাল মই ধৰিছোঁ CD ডালৰ পেৰেলেল হোৱাকৈ এডাল বেলেগ এডাল ৰেখাখণ্ড OX আমি অংকন কৰি লওঁ ঠিক আছে এইটো যেনিবা 1 নম্বৰ কথা এটা কৈছোঁ মই আৰু শেষত আমি থেলছৰ উপপাদ্য বা কিবা কিবি ব্যৱহাৰ কৰি কেলকুলেশ্যন কৰি আমি যদি আকৌ দেখাই দিওঁ যে এই OX ডাল অকল CD নহয় OX ডাল ABৰো পেৰেলেল এনেকৈ যদি আমি দেখাই দিব পাৰোঁ এইটো আমি 2 দিলোঁ তেনেহ'লে 1 আৰু 2ৰ পৰা আমি কি পাম তেনেহ'লে যিহেতু OX দুইডাল বাহুৰে লগত পেৰেলেল তেনেহ'লে AB আৰু CDও তেনেহ'লে কি হ'ব লাগিব পৰস্পৰ কি হ'ব লাগিব পেৰেলেল হ'ব লাগিব হয়নে কথাটো এনেকুৱা গতিকে তেতিয়া আমি কৈ দিব পাৰিম যে যিহেতু এই চতুৰ্ভুজটোৰ বিপৰীত এযোৰ বাহু সমান্তৰাল হ'ল শেষত AB পেৰেলেল CD আমাৰ মেইন লক্ষ্য হৈছে AB পেৰেলেল CD দেখুৱাটো পেৰেলেল হ'ল গতিকে ABCD এটা কি হ'ব তেনেহ'লে ট্ৰেপিজিয়াম হ'ব কাৰণ যি চতুৰ্ভুজৰ বিপৰীত এযোৰ বাহু সমান্তৰাল সেই চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম হয় হ'লে গতিকে আমাৰ মেইন লক্ষ্য এই বস্তুটোৱে হ'ব দেই গতিকে প্ৰথমে মই এই বস্তুটো অংকন হিচাপে লৈ লৈছোঁ যে OX পেৰেলেল CD ঠিক আছে মই দিছোঁ OX পেৰেলেল CD অকা হ'ল তাৰপিছতে প্ৰমাণ কৰিব লাগে যে মোৰ স্ক্ৰীনত আহিছে নাই এতিয়া পেৰেগ্ৰাফ চেঞ্জ কৰি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এইটো AO বাই সৰি প্ৰমাণ কৰিব লাগে যে এইটো মহাই দিওঁ ABCD এটা কি হয় ট্ৰেপিজিয়াম দেই এইটো আমাৰ হৈ গ'ল এইখিনি কথা আমি পৰীক্ষাত এনেকৈ লিখি ল'ম ঠিক আছে গোটেইখিনি লিখি ল'ম লিখাৰ পিছত এখন মই ওপৰলৈ দিছোঁ লিখাৰ পিছত আমি এতিয়া প্ৰমাণটো কৰিব পাৰিম তাৰপিছত ইয়াত আমি প্ৰমাণ বুলি লিখিম এতিয়া প্ৰমাণ ঠিক আছে প্ৰমাণত প্ৰথমে আমি কি লিখিম চিত্ৰত মই সদায় তোমালোকক আৰম্ভণি সদায় কি কৰিবা চিত্ৰত এই শব্দটো কৰিবা চিত্ৰত তোমালোকৰ এতিয়া কনফিউজ তোমালোক নোহোৱা যে কোনটো শব্দৰে আৰম্ভণি কৰিম সদায় এইটো শব্দৰে জ্যামিতিৰে আৰম্ভণি কৰিবা চিত্ৰত আমি কি দেখিছোঁ আমি অংকন কৰিছোঁ OX পেৰেলেল CD ঠিক আছে এই চিত্ৰটোলৈ চোৱা মানে এই ত্ৰিভুজটোলৈ চোৱা তোমালোকে এনেকুৱা ত্ৰিভুজটা এইটো OX আছে হা স্কুলত আহিছে নে আহিছে অঁ এইটো C এইটো D এইটো A ঠিক আছে তেতিয়াহ'লে এই ত্ৰিভুজটোত OX যদি CD পেৰেলেল হয় তেনেহ'লে আমি থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব পাৰিমনে থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি ইয়াত ৰেচিঅ' দুটা সমান বুলি লিখাব পাৰিম সেইটো কথাই চিত্ৰত দেখিছোঁ কি OX পেৰেলেল CD কেনেকৈ এইটো অংকন মতে মোহাই দিছোঁ দেই অংকন মতে বুলি আমি এনেকৈ লিখি দিব পাৰোঁ বা চিত্ৰত অংকন মতে OX পেৰেলেল CD একেটাই এতেকে ইমপ্লাইজ নালাগে এতেকে ত্ৰিভুজ কোনটো ACDৰ ওপৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি পাওঁ AX ঠিক আছে AX by DX equal to AO by CO ঠিক আছে AO by CO তো তোমালোকে পৰীক্ষাত কিন্তু মন কৰিবা তোমালোকে এই চাইডৰ পৰা লিখিবা AX মানে তোমালোকে চিত্ৰটো এইটো চিত্ৰ আঁকিবা ইয়াত A দিবা ইয়াত B দিবা ইয়াত C দিবা ইয়াত D দিবা ঠিক আছে তেতিয়া মানে কি হ'ব তোমালোকৰ কাৰণে সহজ হ'ব বস্তুটো যে তোমালোকে সেই ধৰণে তোমালোকে স্কুলতো বা তোমালোকৰ ঘৰতো তোমালোকে প্ৰেক্টিছ কৰিবা আৰু সেই ধৰণে যদি তোমালোকে নামাকৰণটো দি লোৱা তেতিয়া তোমাৰ কি হ'ব পৰীক্ষাত তোমালোকে ঘপককৈ মানে বস্তুটো লিখিব পাৰিবা বহিখনত বা প্ৰকাশ কৰিব পাৰিবা কথাবিলাক তোমালোকৰ মনলৈ আহিব হঠাৎ কিন্তু তুমি যদি নামাকৰণবিলাক ইয়াত চেঞ্জ কৰি দিয়া তোমালোক অলপ কনফিউজ হ'বও পাৰা সেইকাৰণে মই কৈছোঁ ইয়াত একেবাৰে বস্তুটো একদম মনৰ ভিতৰত সোমাই লোৱা যে ইয়াতে মই A লিখিম ইয়াত B লিখিম ইয়াত C লিখিম D লিখিম আৰু OX আমি পেৰেলেল CD বুলিয়ে ল'ম এই অংকটোত ফিক্স ঠিক আছে এতিয়া চোৱা কেলৈ লিখিলোঁ মই AO by CO মানে এই চাইডটোৰ পৰা বা এই চাইডটোৰ পৰা মই কেলৈ লিখিলোঁ কেলৈ মই DX by AX নিলিখিলোঁ তেতিয়া CO by AO হ'লহেঁতেন কাৰণ মই কুৱেশ্যনটোত দেখিছোঁ এটা বস্তু দিয়া আছে AO by BO ইয়াত যদি মই আৰু এটা ভাৰ্চন লৈ লওঁ এই ইহঁতৰ পজিশ্যনকেইটা যদি মই চেঞ্জ কৰি দিওঁ COটো আহিব তললৈ BO যাব ওপৰলৈ মানে AO by CO হ'ব
এই বস্তু আনিবলৈ মই চেষ্টা কৰিলোঁ AO by CO তো AO by CO আনিবলৈ হ'লে তেনেহ'লে মই এই ফালৰ পৰা লিখিব লাগিব AO প্ৰথম লিখিব লাগিব তাৰপিছতে OC বা CO তেনেহ'লে ইডাল বাহুৰ ক্ষেত্ৰতো মই প্ৰথম লিখিব লাগিব AX ডিভাইডেড বাই DX সেইকাৰণে বুজি পাইছা ঠিক আছে এইটো তোমালোকে 1 নম্বৰ দি থৈ দিয়া কিন্তু দিয়া আছে আমি লিখিম কিন্তু দিয়া আছে কি দিয়া আছে কুৱেশ্যনত AO এইটো AO by BO ইকুৱেল টু দিয়া আছে কি CO by DO এইটোকে যদি মই এইমাত্ৰ ক'লোৱে পজিশ্যনকেইটা চেঞ্জ কৰি দিওঁ COটো তললৈ গুচি আহিলে BOটো ওপৰলৈ গুচি গ'ল তেতিয়া আমাৰ 1 নম্বৰটোৰ লগত মিলি গ'ল এইটো আমি 2 নম্বৰ দিম এইটো মিলি গ'ল এই পাৰ্টটো ঠিক আছে এই পাৰ্টটো মিলি গ'ল AO by CO সেইটো আছে AO by CO এনে 1 আৰু 2 পৰা আমি কি পাওঁ এটাকে 1 আৰু 2 পৰা পাওঁ কি পাওঁ AX by DX ইকুৱেল কি হ'ব তেনেহ'লে BO by DO এতিয়া তোমালোকে চিত্ৰটো চোৱা ঠিক আছে এতিয়া এই ত্ৰিভুজটো বাদ দিয়া দেই এই ত্ৰিভুজটো চোৱা এইটো মই মোহাৰি দিছোঁ কাৰণ মোৰ ইয়াত এইটো আঁকিবলৈ হ'লে জুৰিব পাৰে তোমালোকে আঁকি চাওঁ জুৰিব পাৰে ঠিক আছে ইয়াত আঁকিছোঁ দেই এতিয়া এই ত্ৰিভুজটো লওঁ আমি এনেকৈ ত্ৰিভুজটো আছেতো এনেকৈ কৰি এনেকৈ আছে দেখিছা তোমালোকে এইটো এনেকৈ আছে ঠিক আছে এইটো B এইটো D এইটো A এডাল X এডাল O এই ত্ৰিভুজটো এইটো অলপ আগতে এইটো ল'লোঁ ওপৰটো ল'লোঁ ACD এতিয়া লৈছোঁ DAB তো DAB ত্ৰিভুজটোৰ ক্ষেত্ৰত মই এই যদি ৰেচিঅ'টো মিলাই চাওঁ মিলি চাই চাওঁচোন AX by XD বা DX এইটো হয়নে ইকুৱেল টু কি হৈছে BO by DO তেনেহ'লে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই দুটা বাহুৰ এই খণ্ডকেইটাৰ অনুপাত তেনেহ'লে কি সমান যদি সমান হয় তেনেহ'লে থেলছৰ বিপৰীত উপপাদ্য মতে আমি বহুত অংক কৰিলোঁ এতিয়ালৈকে OX পেৰেলেল কি হ'ব AB হ'ব ঠিক আছে আমি লিখিব পাৰিম এটাকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে তেনেহ'লে কি হ'ব যেহেতু এই ৰেচিঅ'কেইটা সমান এই দুটা বাহুৰ ইহঁতৰ খণ্ডকেইটাৰ অনুপাতবোৰ সমান এটাকে কি হ'ব তেনেহ'লে OX পেৰেলেল কি হ'ব তেনেহ'লে AB ঠিক আছে তোমালোকে এটা কাম কৰা এইটো আমি 1 দিছিলোঁ ন এইটো অংকন মতে এইটো 1 দি থ'ব লাগিছিলে ঠিক এইটো বাৰু A বুলি কৈ দিছোঁ দেই এইটো A বুলি কৈ দিছোঁ A আৰু এইটো B বুলি কৈ দিছোঁ B ঠিক আছে এনেকৈ থেলছৰ বিপৰীত উপপাদ্যৰ মতে OX পেৰেলেল AB এতিয়া চোৱা OXডাল AB পেৰেলেল বুলি পালোঁ আৰু OXডাল অংকন মতে আমি CD পেৰেলেল বুলি আঁকি লৈছিলোঁ তেনেহ'লে CD আৰু AB কি হ'ব পৰস্পৰ সমান্তৰাল হ'ব লাগিব যেনেকৈ আমাৰ খিৰিকীৰ যদি আমি গ্ৰিলবিলাক চাওঁ গ্ৰিলবিলাক যদি এনেকৈ বনোৱা থাকে হয়নে এনেকুৱা এই তিনিডাল কি হ'ব এইডাল ইয়াৰ লগতো পেৰেলেল এইডাল ইয়াৰ লগতো পেৰেলেল তেনেহ'লে গোটেই তিনিডাল কি হ'ব লাগিব পৰস্পৰ পেৰেলেল হ'ব লাগিব হয়নে সেইটোৱে কথা এটাকে A আৰু Bৰ পৰা পাওঁ A আৰু Bৰ পৰা পাওঁ কি পাওঁ AB পেৰেলেল তেনেহ'লে CD হ'লে কাৰণ OXডাল CDৰো সমান্তৰাল আকৌ কৈছোঁ আৰু OXডাল ABৰো সমান্তৰাল তেনেহ'লে AB আৰু CD তেনে দুইডাল কি হ'ব লাগিব পৰস্পৰ সমান্তৰাল এটাকে ABCD চতুৰ্ভুজৰ বা চতুৰ্ভুজটো এটা কি হ'ব তেনেহ'লে ট্ৰেপিজিয়াম এনেকৈ চমুকৈ লিখি দিলেও হ'ব দেই মই চমুকৈ লিখি দিছোঁ ট্ৰেপিজিয়াম ঠিক আছে দেখুওৱা হ'ল সেইটো এনেকৈ আমি কৰি লিখিম হ'ব লেপা থেপাকৈ দেখাইছোঁ তোমালোকক হ'ব এইটো আছিলে তোমালোকৰ 10 নম্বৰ অংকটো থেলছৰ যদি উপপাদ্য ব্যৱহাৰ কৰি তোমালোকে অংকটো কৰিম বুলি ভাবিছা তেতিয়া অংকটো এনেধৰণে কৰিব লাগিব তো এই লাষ্টৰ বাক্যটো মানে কি মই তোমালোকক বাৰে বাৰে কৈছোঁ মোৰ বৰ্ডখনত ভালকৈ নোজোৰে গতিকে মই চমুকৈ লিখিলোঁ তোমালোকে আচলতে ভালকৈ লিখিবলৈ হ'লে এনেকৈ লিখিবা যিহেতু ABCD চতুৰ্ভুজৰ বিপৰীত বা বিপৰীত এযোৰ বাহু সমান্তৰাল গতিকে চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম হ'ব বা এনেকৈ লিখিব পাৰিবা AB পেৰেলেল CD কিন্তু AB আৰু CD AB চতুৰ্ভুজৰ বিপৰীত বাহু এটাকে ABCD এটা ট্ৰেপিজিয়াম ঠিক আছে এনেকৈ তোমালোকে লিখিব পাৰিবা বা এনেকৈ লিখিলে বেছি ভালহে হ'ব কিন্তু মোৰ ইয়াত জেগাটো কম কাৰণে মই তোমালোকক এনেকৈ লিখি দিলোঁ যিহেতু AB পেৰেলেল CD সমান্তৰাল AB আৰু CD এটাকে ABCD চতুৰ্ভুজ এটা ট্ৰেপিজিয়াম
ঠিক আছে, তো ইয়াত মই তোমালোকৰ 6.2 গোটেইখিনি অংক ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।